সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত অসম বিধানসভাৰ শীতকালীন অধিৱেশন যেহেতু আৰম্ভ হৈছে আৰু আজি অসম বিধানসভাক লৈ আমি অভিমতত কিছু কথা পাতিম যিকেটা বিষয়ে সৰ্বাধিক চৰ্চা লাভ কৰিছে তাৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত হৈছিল স্বাভাৱিকতেই জুবিন গাৰ্গৰ বিষয়টোৱে আৰু ষ্টুডিঅ'ত এই মুহূৰ্তত যি কেইগৰাকী সন্মানীয় বিধায়ক আমাৰ অতিথি হৈছে মই আপোনালোকক চিনাকি কৰি দিছো কংগ্ৰেছৰ দিগন্ত বৰ্মন আছে মই দিগন্ত বৰ্মন ডাঙৰ আপোনাক স্বাগতম জনাইছো এআইইউডিএফৰ আমিনুল ইছলাম আছে আমিনুল ইছলাম ডাঙৰীয়াক মই স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ মানৱ ডেকা আছে মই মানৱ ডেকা ডাঙৰীয়াক স্বাগতম জনাইছো আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আছে পুনফটিয়াকৈ মই অখিল গগৈ ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ মই স্বাগতম জনাই লৈছো যিসকলে আজি দিনৰ ভাগত টেলিভিছন চাইছে আপোনালোক ইতিমধ্যে হয়তো জ্ঞাত বা আমাৰ যদি প্ৰাইম টাইম চাইছে আপোনালোকে সকলোখিনি কথা হয়তো দেখিছে বাতৰিৰ আকাৰত আমি দেখুৱাইছো কিন্তু যিসকলে দেখা নাই তেখেতসকলক মই আৰম্ভণিতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত জুবিন গাৰ্গৰ গোটেই ঘটনাটোৰ সন্দৰ্ভত যিখিনি বক্তব্য ৰাখিছিল মূলতঃ মই দুটা বক্তব্য আপোনালোকক দেখুৱাম এটা হৈছে আজি অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল যেটো কথা ইয়াৰ পূৰ্বে বিধানসভাৰ বাহিৰত তেখেতে কৈ আছিল আৰু আজি বিধানসভাৰ ভিতৰত সদম্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে জুবিন গাৰ্গক হত্যা কৰাটো সঁচা এজনে হত্যা কৰিছে লগত কেইবাগৰাকীও সহযোগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কি কৈছে সেই সন্দৰ্ভত অকণমান চাওক আপোনালোকে আকৌ ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতক প্ৰাৰ্থনা জনায় These are matter of records. মুখ্যমন্ত্ৰীয়ে জানাৰ কথা নহয় অসমৰ সকলো উকিলে জানে জাজে জানে These are public records. আৰু তাৰ সাৰ্টিফাইড কপিও আপোনালোকে ল'ব পাৰে দুদিনৰ ভিতৰতে এসআইইউ নিৰ্মাণ হোৱাৰ অসম চৰকাৰে মহামান্য আদালতক অনুৰোধ জনায় যে এই ঘটনা হত্যা আৰু মহামান্য আদালতক আমি আবেদন কৰোঁ যে এই 61-105-106 লগত সেকশন 103 এড কৰিব লাগে ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয় আৰু আদালতত বিতৰ্ক হোৱাৰ পিছত অসম পুলিচৰ আবেদনক গ্ৰাহ্য কৰি মহামান্য আদালতে সেকশন 103 এড কৰে তাৰ মানে This is a murder from day 3. এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে this is a murder. সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যি দিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম It is a murder. মই আজিও এক সদনত কৈছো and we will follow murder case আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব আহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব আহা নাই বিজেপিক যদি ইলেকশন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইস্যুটো জিয়াই ৰাখিব লাগে বেলেগ কথা জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি এসআইটি তদন্ত নোহোৱালৈকে এসআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যি দিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিস ইজ এ উইক চাৰ্জশিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিস ইজ অন ৰেকৰ্ড অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল বিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এসআইটিয়ে
চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই এছআইটি কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক সাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকৈ আজি এক প্ৰকাৰ উদাত্ত কণ্ঠৰে এই কথাখিনি সদৰি কৰিছিল অসম বিধানসভাৰ মজিয়াত প্ৰিয় দৰ্শকসকল মই পুনৰ কৈছোঁ বিধানসভাৰ বাহিৰত নহয় কিন্তু এয়া আজি বিধানসভাৰ মজিয়াত কৈছে অন ৰেকৰ্ড কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে ইয়াৰ পিছত আৰু এতিয়া অসমৰ মানুহৰ যিটো সন্দেহ আশংকা এইবিলাক চাগে আজিৰ পৰা স্পষ্ট ৰূপত আৰু অধিক দৃঢ় হ'ল যে সঁচাকৈ জুবিন গাৰ্গক হত্যা কৰা হ'ল কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে সেইখিনি কথা আমি পিছত গম পাম কিন্তু এইটো অসমবাসীৰ কাৰণে অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা এজনে হত্যা কৰিলে আৰু লগত কেইবাজনেও সহযোগ কৰিলে কোন সেই মহাকালপ্ৰিতকেইটা যিকেইটাই সঁচাকৈ জুবিন গাৰ্গক হত্যা কৰিলে মই প্ৰথমতে অখিল গগৈ ডাঙৰীয়া মই আপোনাৰ কাষলৈ গৈছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ন্যায় বিচাৰি যিসকলে অত্যাধিক সৰব হৈ আছে তাৰ ভিতৰত আপুনিও অন্যতম আজি আপুনিও বিধানসভাটো আনকি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এক প্ৰকাৰ আপুনি এটা সুকীয়া পৰিৱেশৰ সূচনা কৰিছিল কিন্তু মোৰ পোনপটীয়া প্ৰশ্নটো হ'ল যে আপোনালোকে নিজে পতা চিটিকাত আজি নিজে আপোনালোকে ভৰি দিলে নেকি কাৰণ মুখ্যমন্ত্ৰীয়ে যিখিনি উত্তৰ দিছে এক প্ৰকাৰ আজি তাৰ পিছত আমাৰ এনেকুৱা লাগিছে বাহিৰত থাকি যে বিৰোধীয়ে আজি মুখ্যমন্ত্ৰীৰ ওচৰত কৰবাত যেন সেও মানিবলৈ বাধ্য হ'ল বিৰোধী যেন হস্তম হৈ যোৱা নাছিল আপোনালোকে যিটো সভাস্থগিতাৰ প্ৰস্তাৱ আনিছিল আজি নজিৰ সৃষ্টি কৰি এক প্ৰকাৰ সেয়া চৰকাৰী পক্ষই গ্ৰহণ কৰিলে আৰু তাৰ পিছত বিৰোধীক ক'বলৈ দিয়াৰ পিছত অকল চৰকাৰৰ মুৰব্বী হিচাপে তেখেতে যিখিনি বক্তব্য ৰাখিলে তাৰ পিছত আপোনালোকৰ যিটো ভূমিকা এইটো কিন্তু মই ভাবোঁ যে আপোনালোকে নিজে পতা চিটিকাত ভৰি দিয়া নিচিনা হ'ল আপুনি কি বুলি ক'ব আজি বিজেপিয়ে মানে তেওঁলোকৰ ষ্টেণ্ড সলালে আজি প্ৰথমবাৰৰ কাৰণে মোৰ জীৱনত অসম বিধানসভাত প্ৰথমবাৰৰ কাৰণে এডজৰ্ণমেণ্ট মোচন বা সভাস্থগিত প্ৰস্তাৱ এটা আলোচনা কৰিবৰ কাৰণে সন্মতি প্ৰকাশ কৰিলে সেই সন্মতিটো আমাৰ কাৰণে কৰা নাই তেওঁলোকে জানে যে যদিহে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো আলোচনা কৰিবলৈ নিদিয়ে এতিয়া সমগ্ৰ অসমৰ মানুহে যি ধৰণে বিজেপিৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজনৰ অস্থিৰতা অনবৰতে দেখি আছে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গৰ হত্যাকাৰী বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে যিবিলাক কাম কৰি আছে আৰু জুবিন গাৰ্গৰ বদনাম তেওঁলোকৰ পৰিয়ালৰ বদনাম কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনে যোৱা সময়খিনি যেনেকুৱা কাম কৰি আছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমগ্ৰ অসম জুৰি যি ব্যাপক জনজাগৰণ হৈছে সেইটোক লৈ যি ধৰণে ভীত সন্ত্ৰস্ত হিমন্ত বিশ্ব শৰ্মা ভয়ত টিপ লাগি গৈছিলে নেপাল হ'ব এনেকুৱা অৱস্থা পৰিণত হৈছিলে সেই কথাটোৰ পৰা অসমৰ মানুহৰ সকলোৱে বিশ্বাস হৈ গৈছিলে যে বিজেপি চৰকাৰখনে আচলতে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে গতিকে আজিৰ দিনটোত মই ভাবোঁ যে বিজেপিয়ে এডজৰ্ণমেণ্ট মোচনটো একচেপ্ট কৰি লোৱাটো তেওঁলোকৰ কাৰণে বাধ্যবাধকতা আছে তেওঁলোকে যদিও ক'ব খোজে যে এইটো বহুত ডাঙৰ টেকনিক কৰিছে এইটো কোনো ডাঙৰ টেকনিক নহয় তো এইটো ডাঙৰ টেকনিক বিধায়ক হয় নে নহয় এইটো একো ডাঙৰ টেকনিক নহয় এইটো হ'ল আপুনি বিজেপি কৈ আছে যে হাউচ বিজেপিয়ে চলাই নেকি কওকচোন আপুনি যে কৈ আছে বিজেপি আজি এডজৰ্ণমেণ্ট মোচন আপুনি এজন মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি হয় ৰুলছ এণ্ড প্ৰচিডিংছ নাজানে এছেম্বলি স্পিকাৰে কৰিছে স্পিকাৰ এডজৰ্ণমেণ্ট মোচন একচেপ্ট কৰিছে স্পিকাৰে কোনে কৈ আছে কথাটো
মানৱ ডেকাই কৈ কথাটো আছে কোনে কৈ আছে আপুনি কথা মানৱ ডেকাই কৈ আছে বিজেপিৰ বিধায়ক কাৰণ জুবিন গাৰ্গৰ ক্ষেত্ৰত মানৱ আছে নেকি আছো দে মানৱ আছে নেকি হয় হয় মানৱ ডেকা আছে মানৱ আছে নেকি আছো মই কৈছো যে আপুনি কৰক যে এপ্ৰিচিয়েট কৰক অসম বিধানসভাৰ অধ্যক্ষ কথাবিলাক মানুহলে ভুল নিৰ্দেশ যে বিজেপিয়ে মানৱ শুনি লোৱা আজি বিধানসভাৰ অধ্যক্ষই গোটেই বিষয়টো সিদ্ধান্ত লোৱাৰ আগতেই হয় অসমৰ মুখ্যমন্ত্ৰীয়ে মানে প্ৰ'এক্টিভ ৰোল লৈ প্ৰথমতে ঘোষণা কৰি দিছে যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি প্ৰ'এক্টিভ জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰত্যেকজন অসমীয়া প্ৰ'এক্টিভ তাৰ কাৰণে আপুনি ইনিচিয়েটিভ বিজেপিৰ ইনিচিয়েটিভ ইট কেনট বি কনভাৰ্টেড এতিয়া আপুনি কথা নহদলাব আকৌ হা হয় না এতিয়া আপুনি কথা নবদলাব আকৌ কোন প্ৰ'এক্টিভ নহয় অসমৰ আপুনি আপুনি মুখ্যমন্ত্ৰী প্ৰ'এক্টিভ কয় এনেকে নকৰিব জুবিন গাৰ্গৰ মোক কথাটো কৈ ল'বলৈ দিয়ক নহলে মোক কথাটো কৈ ল'বলৈ দিয়ক নহলে ৰাজনীতিৰ মাজত কিয় ঠেলি মই ইয়াৰ পৰা চিঞৰিলে মানে ভালকে নুশুনে তাৰমানে কৈছে কি তাত ফেন্সি ড্ৰেছ কম্পিটিশন আছিল মই ইয়াৰ পৰা চিঞৰি থাকিলে ভালকে নুশুনে তাৰমানে এখানে মোক কৈ ল'বলৈ দিব নেকি মৃত্যু কিমান সেনসিটিভ মেটাৰ মোক কৈ ল'বলৈ দিব নেকি গৈ আপুনি নিতুমণি শইকীয়া ডাঙৰীয়া ধুতি পাঞ্জাবী গৈ আপুনি কি বুজাব মোক কৈ ল'বলৈ দিব নেকি নৰমালি যাব You should go normally. ঠিক আছে কৈ লওক মোক কৈ ল'বলৈ দিব নেকি ঠিক আছে ইয়াৰ পৰা মানে কানেক্ট কৰিব নোৱাৰো ঠিক আছে ইয়াৰ পৰা কানেক্ট কৰিব নোৱাৰো তাৰ পৰা চিঞৰি থাকিলে ইয়াৰ পৰা কানেক্ট নহয় মানে এক মিনিট মানৱ ডেকা তেখেতে কৈ লওক তাৰপিছত আপুনি ক'ব হয় কৈ লওক ঠিক আছে অখিল গগৈ কৈ লওক হয় কৈ লওক আপুনি কৈ লওক অখিল গগৈ ডাঙৰীয়া মই মানে যেহেতু ষ্টুডিঅ'ত নাই মানে তাৰ পৰা কৈ থকা কথাবিলাক হয় মই ভালকে কানেক্ট কৰিব নোৱাৰো না আপুনি শুনি আছে সেইকাৰণে মই তেখেতৰ লগত ডিবেট কৰি থকাটো সম্ভৱ নহয় ইয়াৰ পৰা কৰিলে শুনি থাকো কথাবিলাক হয় কওক সেইকাৰণে এতিয়া মই আপোনালোকক স্পষ্টকে মই আপোনাক কৈ দিছো হয় এতিয়া মই আপোনাক স্পষ্টকে কৈ দিছো যে মানৱ ডেকা কেনেকৈ লুটিবাগৰ মাৰি দিলে দেখিছে না নাই অলপ আগতে মই ক'লো যে বিজেপিয়ে মানে মুখ্যমন্ত্ৰীয়ে কথাটো একচেপ্ট কৰি ল'লে তো হেৰিয়ে নহয় অধ্যক্ষই নহয় অধ্যক্ষই লোৱাই নাছিলে মুখ্যমন্ত্ৰীয়ে কৈ দিলে সেই কথাটো কৈ দিয়াৰ লগে লগে তেওঁ কেনেকৈ পাল্টা মাৰি দিলে দেখিছে নাই মানৱ মানে তেনেকুৱা লাগিব এছেম্বলিৰ ভিতৰত উল্টা পাল্টা আপুনি বাহিৰৰ মানুহক এটা এনেকুৱা মানে কাহিনীটো এনেকুৱা সেইকাৰণে তাৰ লগত কথা পাতি লাভ নাই মোক কথাখিনি ক'ব দিয়ক আকৌ এছেম্বলিখন আপুনি নিতুমণি শইকীয়া ডাঙৰীয়া তাক ৰখাই দিয়ক ভাৰতীয় জনতা পাৰ্টি মানৱক ৰখাই দিয়ক নহ'লে মই ইয়াৰ পৰা নোৱাৰো নহয় ইয়াৰ পৰা কানেক্ট কৰিব নোৱাৰি এক মিনিট কৈ লওক তেখেতে কৈ লওক হয় ইয়াৰ পৰা কথা কানেক্ট কৰিব নোৱাৰি মোক কথাটো ক'বলৈ দিয়ক আপুনি নোৱাৰা কিয় ঠিক আছে মানৱ ডেকা প্লিজ তেখেতে কৈ ল'বলৈ দিয়ক হয় কৈ লওক অখিল গগৈ ডাঙৰীয়া কৈ লওক মই কৈ ল'ব খুজিছো কৈ লওক মই কৈ ল'ব খুজিছোঁ যে আজি হয় চৰকাৰে আজি বাধ্যত পৰি মানুহে বেয়া পাব বুলি ভাবি হিমন্ত বিশ্ব শৰ্মাই মানে প্ৰ'এক্টিভ ৰোল লৈ ক'লে যে আমি মানি ল'ম এইটো আলোচনাটো মানি লোৱাৰ পাছত মই বেলেগৰ বক্তব্যৰ কথা নকওঁ আপোনালোকে মোৰ বক্তব্যটো যদি কোনোবাই শুনিছে তেতিয়াহ'লে মই তেওঁক কেইটামান খুব মানে স্পষ্ট কেইটামান প্ৰশ্ন সুধিছোঁ মাত্ৰ আৰু সব মুখ্যমন্ত্ৰীয়ে আজি মোৰ প্ৰশ্নবিলাকৰে উত্তৰ দি থকা দেখিছিলোঁ কিন্তু এটাও প্ৰশ্ন সঠিকভাৱে তেওঁ উত্তৰ দিব পৰা নাই তেওঁ চিঞৰিছে তেওঁ দীঘলীয়া সময় পাইছে তেওঁ বহুত কথা কৈছে কিন্তু মই প্ৰশ্ন সুধিছিলোঁ যে হত্যাকাণ্ড হৈছে ছিংগাপুৰত আৰু আপুনি তদন্ত কৰিছে দিছপুৰত মই কৈছিলোঁ যে পৃথিৱীৰ কোনটো হত্যাকাণ্ড প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ তদন্ত কৰিলে এতিয়ালৈকে হেতু তদন্ত হ'ব পাৰে এমলেট এক্টিভেট কৰিছে এই প্ৰশ্নৰ জবাব তেখেতে দিব পৰা নাছিল টেকনিক্যাল কথা নাম্বাৰ 1 কোনো পৃথিৱীৰ দেখে নোৱাৰে বেলেগত গৈ বেলেগত তাত চিঞৰি থাকিলে মই নোৱাৰো ইয়াৰ পৰা চিঞৰিব আৰে আপুনি সব শুনি আছে নমুনা ভাগ কৰিছে কেনে গম পাইছে মই কি কৈ আছো মই ইয়াৰ পৰা চিঞৰি থাকিলে নোৱাৰো মই ইয়াৰ পৰা কানেক্ট কৰিব নোৱাৰো ইয়াত লাহে লাহে শুনে এমলেট খন কিয় ৰিভক কৰিলে গভৰ্ণমেণ্টে কোনবা পৃথিৱী এখন দেশৰ বা এখন জ্ঞান দিবলৈ নুখুজিব নেকি আপুনি বেলেগ মানুহক জ্ঞান দিব মই ক'লো অসম বিধানসভাৰ আটাইতকৈ এক্টিভ লেজিসলেটৰ আহিব পাৰে নেকি মই হ'লো আটাইতকৈ পঢ়া শুনা কৰি থকা লেজিসলেটৰ টেষ্টটো দিলে হ'ব লাগে মোক এইবিলাক আপুনি জ্ঞান দি লাভ নাই আপোনাৰ হেতু কাম ধান আপুনি এইবিলাক মোক জ্ঞান দি লাভ নাই আপুনি স্পিকৰ মানুহক এইবিলাক জ্ঞান দিব মোক জ্ঞান দি লাভ নাই যাব লাগে মানে নটিচ মই ভাল লেজিসলেটৰ হয় মই পঢ়া শুনা কৰা মানুহ হয় মোক আপুনি এইবিলাক জ্ঞান দি লাভ নাই অ মানৱ
মানৱ আপুনি এইবিলাক মোক জ্ঞান দি থাকি লাভ নাই কিয় নিদিম ভাই অকল আপুনি জ্ঞান নিয়ে নেকি পৃথিৱীত আপুনি অকল জ্ঞান মোক অকল ক'বলৈ দিবনে মই নহ'লে বাদ দি দিম আৰু মই ইয়াৰ পৰা কানেক্ট কৰিব নোৱাৰোঁ নহ'লে মই বাদ দি দিম আপুনি এমলেট এক্টিভেট কৰাৰ পিছত মোক যদি নিতুমণি শইকীয়া আপুনি ক'বলৈ নিদিয়ে তেতিয়াহ'লে মই বাদ দি দিম কথা কৈ থাকিব কিয় মই ইয়াৰ পৰা কানেক্ট কৰি থাকিম ভালকৈ কথাটো নুশুনে কপিৰাইট লৈ গৈছে জ্ঞানৰ ষ্টুডিঅ'ত থাকিলে ভালকৈ ক'ব পাৰে পত্ৰ হৈছে দেখিছিলে নে তাতে মানৱ ডেকা এক ক'বলৈ দিব নেকি মানৱ ডেকা 1 মিনিট মোক ক'বলৈ দিবনে নাই মই অখিল গগৈ আপোনাক 2 মিনিট সময় মই বিৰতি ল'বৰে হৈছে আপোনাক 2 মিনিট মই পুৰা দিছোঁ এই 2 মিনিট মানৱ ডেকাই আপোনাক ডিষ্টাৰ্ব নিদিয়ে তাৰপিছত ক'ব হয় আপুনি 2 মিনিটত কথাখিনি কৈ শেষ কৰকচোন তাৰপিছত আকৌ মই বিৰতি ল'ম হয় কওক 1 নম্বৰ কথাটো হ'ল মই প্ৰশ্ন সুধিলোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত কৰিছে দিছপুৰত 1 নম্বৰ মই ক'লোঁ যে এইটো কেনেকৈ হ'ব গোটেই আপোনাৰ ঘটনাটো ঘটাইছে দুটা সংস্থাই এটা সংস্থাৰ নাম আপোনাৰ কি কয় নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ এজন হেৰিয়া ডাইৰেক্টৰক ধৰিলে ডাইৰেক্টৰগৰাকী তেওঁৰ পত্নী শ্যামকানু মহন্তৰ তেওঁ আকৌ সদায় ভাত দিবলৈ যায় এইটো কেনেকৈ হ'ব এইটো কি ধৰণৰ বিচাৰ মই ক'লোঁ যে আপুনি এই গোটেই অনুষ্ঠানটো পাতিছিলে মই দেখুৱাই দিলোঁ তাত দেখুৱাই দিলোঁ যে এইটো ৱেবছাইটত দেখুৱাই থৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীয়ে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ হৈ অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি দিছিলে পইচা দিব লাগে সহযোগিতা কৰিব লাগে যদি প্ৰকৃত মিটিংখনৰ মালিক এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰী হয় আৰু পবিত্ৰ মাৰ্ঘেৰিটাই এই বস্তুটো পতাটো হয় পবিত্ৰ মাৰ্ঘেৰিটাৰ কেতিয়ালৈকে কেলে গ্ৰেপ্তাৰ কৰা নাই এটা শব্দৰ উত্তৰ দিব পৰা নাছিলে তাৰ পাছত মই সুধিছিলোঁ অকল পবিত্ৰ মাৰ্ঘেৰিটা নহয় আমি দেখিছিলোঁ যে তাত থকা ছিংগাপুৰৰ ৰাষ্ট্ৰদূতজন তেওঁক তদন্তৰ আওতালৈ নানিলে কেতিয়াও তদন্ত নহয় মই কৈছিলোঁ যে ইয়াতখনত থকা কেপ্টেইনজন যিজনে জুবিন গাৰ্গক এনেকৈ খালী গাড়ীৰে জঁপিয়াবলৈ অনুমতি দিছিলে তেওঁক যদি তদন্তৰ আওতালৈ নানে তেতিয়াহ'লে এইটো তদন্ত কেতিয়াও নহয় মই কৈছিলোঁ যে বিদেশত তদন্ত কৰিবৰ কাৰণে BNSS 2023 112 নম্বৰ অনুচ্ছেদৰ 12 নম্বৰ ছেকশ্যনৰ অধীনত ইয়াৰ পৰা কোৰ্টৰ জৰিয়তে অৰ্ডাৰ পঠিয়াব লাগিব যে তোমালোকে তথ্য দিয়া মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দিব নোৱাৰি চিঞৰ বাখৰ কৰি প্ৰশ্নবিলাকৰ উত্তৰ দিব নোৱাৰি হাল্লা কৰিছিলে গতিকে মই আপোনাক নিতুমণি শইকীয়া ডাঙৰীয়া মই আপোনাক জনাব খুজিছোঁ যে আজি মুখ্যমন্ত্ৰীয়ে যে আপোনালোকক এই যে হুলস্থুল কৰি কৈছে যে এইটো হত্যাকাণ্ড বেলেগ একো কাৰণত কোৱা নাই এইটো এটা পলিটিকেল ষ্টেটমেণ্ট তেওঁ এইটো ষ্টেটমেণ্ট এইকাৰণে দিছে তেওঁ নিজে কৈ দিছে যে মই যদি 103 নলগাওঁ হত্যাকাণ্ড বুলি যদি নকওঁ তেতিয়াহ'লে এই মানুহকেইজনে বেল পাই যাব হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ বেল নিদিবৰ কাৰণে কেৱল এইটো কাম কৰিছে প্ৰমাণ গোটাবৰ কাৰণে কোনো কাম কৰা নাই এনকুৱাৰী ঠিকমতে কৰা নাই সেইকাৰণে CBI এনকুৱাৰীটো আমি কৰিছিলোঁ তদন্ত ভালকে কৰা নাই অখিল গগৈ আপুনি বস্তু লাগে অখিল গগৈ ডাঙৰীয়া নাম এভিডেন্স এটাৰ নাম ডকুমেণ্ট ঠিক আছে আৰু এটাৰ নাম ষ্টেটমেণ্ট এই তিনিটা বস্তু তেওঁলোকে ভালকে সংগ্ৰহ কৰা নাই অখিল গগৈ আপুনি অকণমান লাইনত থাকক মই আকৌ আপোনাৰ কাষলৈ যাম প্ৰিয় দৰ্শক সেয়া আছিল আজি আৰু নালাগে মই হৈ যাবনে ইমানতে আপুনি লাইনত হ'বনে নাই আপুনি লাইনত থাকক মই নকওঁ আপুনি অকণমান লাইনত থাকক আপুনি মই আকৌ আপোনাৰ কাষলৈ যাম নাই আমি অকল আৰু কেইটামান কথা পাতিবলৈ আছেতো এইটো আৰম্ভণিহে হৈছে ভাৰত ৰত্ন প্ৰদানৰ কথাটো আপুনিও উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিল সেইটো মই অলপ পিছৰ ফাললৈ পাতিম যে সঁচাকৈ এইটো আহিবনে নাহে এইবাৰৰ বিধানসভাতে এই প্ৰস্তাৱটো লোৱা হ'বনে নহয় আনুষ্ঠানিকভাৱে সেই সন্দৰ্ভতো আজি আপোনালোক আটাইকেইজন গোটেইকেইটা ৰাজনৈতিক দলৰ যিহেতু প্ৰতিনিধি আছে ৰাইজৰ দল বিজেপি কংগ্ৰেছ AIUDF গতিকে আপোনালোকৰ পৰা অকণমান এই সন্দৰ্ভত আমি জানিম আৰু দৰ্শক হয় দিগন্ত বৰ্মন ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ অখিল গগৈক ক'লে মানৱ ডেকাৰ লগত স্বাভাৱিকতে বাকযুদ্ধ হয়ে প্ৰথম কথা হ'ল আজি যিটো তাত ঘটনা ঘটিল বিধানসভাত সঁচাকৈ সভাস্থগিতাৰ প্ৰস্তাৱ অখিল গগৈয়ে কৈছে যে তেখেতৰ এই বিধায়ক জীৱনত আজি প্ৰথমবাৰৰ কাৰণে বিৰোধী অনা সভাস্থগিতাৰ প্ৰস্তাৱ চৰকাৰী পক্ষই গ্ৰহণ কৰা তেখেতে আজিয়ে দেখিবলৈ পালে এই যে আপোনালোকে ভবা নাছিলে নেকি বাৰু চৰকাৰে এনেকৈ গ্ৰহণ কৰিব বুলি নাই মই চাওক আমি আচলতে ছেক্ৰিফাইচ কৰিছোঁ আমাৰ আজি প্ৰথম যিটো কুৱেশ্যন আৱাৰ আছিলে তাতে খুব গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন আছিলে হয়
কিন্তু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিলে জুবিন গাৰ্গৰ যিটো ইছ্যু হয় আৰু সেইকাৰণে আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই এই প্ৰস্তাৱটো উত্থাপন কৰিলে আৰু অৱশ্যে অখিল গগৈ ডাঙৰীয়া বা AIDFৰ পৰাও কৰিছে মনোৰঞ্জন তালুকদাৰেও কৰিছে আৰু যেতিয়া উপস্থাপন কৰা হ'ল মাননীয় অধ্যক্ষ মহোদয় এইটো আচলতে সদনৰ ভিতৰৰ কথা দেখিও আছে আজিকালি লাইভ হৈ থাকে তেখেতে এইটো ইচ্ছা কৰা নাছিলে কিছুমান ৰুলিঙৰ কথা কৈছিলে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে থিয় হৈ পেলাই প্ৰস্তাৱটো গ্ৰহণ কৰা বুলি কৈছে এইটো সঁচা কথা আৰু তাৰপিছত স্পীকাৰে হয় মানৱ ডেকা ডাঙৰীয়াই যিটো কথা কৈছে স্পীকাৰে কৈছে কিন্তু উইথ ডিউ এডভাইচ অফ অনাৰেবল চিফ মিনিষ্টাৰ এইটো সঁচা কথা তেতিয়া আৰম্ভ হ'ল আমাৰ বিৰোধী দলৰ দলপতিৰে 15 মিনিট সময় কথা ক'লে যে জুবিন গাৰ্গ সম্পৰ্কে আপুনি চাওক দুটা কথা যে এতিয়া কথা হ'ল যে চৰকাৰে যেহেতু চৰকাৰে কৈছে মানে মুখ্যমন্ত্ৰী কৈছে মানে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে বেলেগ কোনো নক'ব অকল মই ক'ম ফলোয়িং অপজিশ্যনৰ হৈ ৰুলিঙৰ হৈ তেখেতে অকলে ক'ব তেখেতে এইটো কথা কিয় কৈছে যে যিটো হাৰত জুবিনৰ প্ৰতি জাষ্টিছ বিচাৰি আছে মানুহে এতিয়ালৈ 60 লক্ষ মানুহে হেছটেগত জুবিনৰ জাষ্টিছ বিচাৰি আছে আৰু এতিয়াও জুবিনৰ প্ৰতি যিটো মানুহৰ আৱেগটো শেষ হৈ যোৱা নাই স্তিমিত হ'ব পাৰে সময়ৰ কাৰণে স্তিমিত হ'ব পাৰে কিন্তু আৱেগ শেষ হৈ যোৱা নাই আৰু প্ৰত্যেকজন মানুহে কিবা এটা ৰহস্য কিবা এটা মৃত্যু ৰহস্য আছে বুলি ভাবি লৈছে আৰু সেইকাৰণে আমিও এইটো বিচাৰিছোঁ যে জুবিনৰ মৃত্যুৰ ৰহস্যটো উদ্ঘাটন হ'ব লাগিব তাৰ আগত মাননীয় মুখ্যমন্ত্ৰীদ্বয়ে কিছুদিন আগত হত্যা বুলি কৈছে আজিতো তেখেতে SITৰ মুৰব্বীৰ নিচিনাকৈ কথা ক'লে যেনে তেখেতে তদন্ত প্ৰক্ৰিয়াটো এনেকুৱা লাগিছে আজি মুখ্যমন্ত্ৰী মহোদয়ে যে তেখেতে যেন নিজে তদন্তটো কৰি থকা যেন লাগিছে কথাখিনি কোৱাৰ ক্ষেত্ৰত নিজে তদন্ত কৰি আছে যেন তেখেতে গোটেই তদন্ত প্ৰক্ৰিয়াটো চলাই আছে সেইটো হ'ব নালাগে SIT গঠন কৰি দিছে তেওঁলোকে ক'ব কিবা ক'বলগীয়া আছে কিবা এভিডেন্স আছে সেইটো কোৰ্টত দিব কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আজি যে এজন ঠিক আছে অভিযুক্ত কিমান আছে সেইটো প্ৰমাণ হ'ব SIT মুৰব্বী হিচাপে গৃহমন্ত্ৰী তেওঁ আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যদি কেছ ৰুজু হয় নাই আজি মই আপোনাক এটা কথা কৈছোঁ আজি যদি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনোবাই FIR লজ কৰে সেই তদন্ত মুখ্যমন্ত্ৰী মহোদয় নিজে কৰিব নেকি আয়োজনেতো কৰিব লাগিব তদন্তৰ প্ৰক্ৰিয়া বেলেগ এতিয়া আপোনালোকে এছেম্বলিতে আপোনালোকে জানেই সব SIT কৰিবতে এছেম্বলিত কিয় আনিছিলে এজনমান মোচন কিয় আনিছিলে এতিয়া চাওক মানে মুখ্যমন্ত্ৰী জানিবলৈ এজনমান মোচন মানৱ ডেকা ডাঙৰীয়া চৰকাৰৰ ফল্ট বহুত আছে অসমৰ লাখ লাখ মানুহে 350 লক্ষ মানুহে বিচাৰিছে যে জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ সন্মান সহকাৰে গুৱাহাটীলৈ আহিব লাগে আপোনালোকে নোৱাৰিলে পবিত্ৰ মাৰ্ঘেটিয়া ডাঙৰীয়া এক্সটাৰ্নেল মিনিষ্টাৰ আছে ৰ'ব মই কৈ আছো মানুহে বেয়া পায় আপোনালোকে কিবা বস্তুটো বহুৱালি কৰি পেলাই শুনক তাৰপৰা দিল্লীলৈ আনি মই কওক দিল্লীৰ পৰা আপোনালোকে স্পেচিয়েল ক্ৰাফ্ট এখন কিয় পঠাব নোৱাৰিলে ফটোখিনি দি দিয়কচোন জানে কফিনটো ডাঙৰ আছিল হয় কিয় সেইটো জানিব লাগিব কফিনটো ডাঙৰ আছিল এইবিলাক কথা আপোনালোকে এই যিবিলাক কথাবিলাক মানুহে সহজভাৱে আপোনালোকে গম পাইছে তাতকে আগবাঢ়ি গৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কাৰণ আমাৰ কাৰণে জুবিন গাৰ্গ ৰাজনীতিৰ বিষয়বস্তু নহয় ৰাজনীতিৰ বিষয়বস্তু জুবিন গাৰ্গ আমাৰ কাৰণে নহয় আৱেগ আজি এডজৰ্ণমেণ্ট মোচন আপোনালোকে আনিছে এতিয়া কৈ মুখ্যমন্ত্ৰীয়ে কিয় এইখিনি কথা ক'ব মানে মুখ্যমন্ত্ৰী হোম মিনিষ্টাৰ আমাৰ BNSSৰ মতে যি হোম মিনিষ্ট্ৰীৰ পাৰমিশন লাগে মুখ্যমন্ত্ৰী সহি কৰি দিয়া ফাইল শুনক মানৱ ডেকা ডাঙৰীয়া মুখ্যমন্ত্ৰী সহি কৰি দিয়া ফাইলটো গৈছে মানৱ ডেকা ডাঙৰীয়া শুনক স্যাক্ৰিফাইস কিন্তু আমি কৰিছো আজি আপোনালোকে স্যাক্ৰিফাইস আমি স্যাক্ৰিফাইস আজি কৰিছো আজি আমাৰ নেতাৰবিলাক আমি বাদ দি পেলাই আপোনালোকে ইমান এটা গভীৰ বিষয় আমি সোনানি তুলুঙা কৰি পেলালে আমি কৰা নাই আপোনালোকে এজনৰ ভাষণ দিয়া নাই আমি কলে বেয়া পাব কোনজনে গভীৰ ভাষণ দিলে জুবিন গাৰ্গক কোনে দিছে আমাৰ দিছে কক পইণ্ট আহিছে ডাঙৰ কথা কোৱা নাই আপোনালোকে এবাৰ এটা কথা অন্তৰ 30 জন মানুহ আপোনালোকে ভাষণ দিব লাগিছিল গভীৰতা আপোনালোকে ভয় খাইছে মোৰ মতে ৰাতি লক্ষ মানুহে যেতিয়া হ্যাশট্যাগ ব্যৱহাৰ কৰিছে 60 লক্ষ মানুহে আপোনালোকে ভয় খাইছে এছেম্বলি গৰিমাটো ৰাখিব এছেম্বলি গৰিমাটো ৰাখিব আপোনালোকে যেনেকুৱা কৈ এটা গভীৰ বিষয় আজি চাওক কিছুমান কথা মই কিয় টেকনিক্যাল কথাটো কৈছো এখন বিধানসভাৰ ভিতৰত হোৱা কাৰ্যসূচী বা পৰিচালনাটো বাহিৰত মিছলিড কৰিব নাপায় তে অখিল গগৈ ডাঙৰীয়া যে ক'লে বিজেপি হেতু বেয়া মেছেজ যায় না মই বিজেপি বুলা আমি কোৱা নাই বেয়া মেছেজ মানৱ ডেকা ডাঙৰীয়া মোক ক'বলৈ দিয়ক মানৱ ডেকা ডাঙৰীয়া মোক ক'বলৈ দিয়ক না তেখেতে শেষ কৰি লওক ঠিক আছে মানৱ ডেকা তেখেতে আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি যিখিনি দেখি আছো
এতিয়ালৈ হয়। আজি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমাক অমুক কৰিছে তমুক কৰিছে চাওক ময়ো সদনত আজি কৈছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যদি সমাধিত যায় কোনোবাই মদ খাই যায় এই কথাটো ক'বলৈ বিচাৰিছে মই আজি সদনত কৈছোঁ যে হয় আজি এখন বিয়া সবাহত যদি কোনোবা আহে তাৰ দুজন মানুহে মদ খাই আহিব পাৰে সেই বুলি প্ৰত্যেকজন অভ্যাগতই মদ খাই আহিব নেকি এইটোতো হ'ব নোৱাৰে এইটো ধাৰণা দিব নালাগে যে মদবীবিলাকে কেৱল মানে জুবিন গাৰ্গৰ সমাধিত যায় আজিতো বাহিৰৰ দেশৰ মানুহ আহি পেলাই সমাধিত আহিছে কিমান মানুহ আহিছে আজি আমাৰ কথাটো হ'ল যে অসমৰ ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গ আমাৰ অসমৰ এটা সত্তা আমি জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ আৰু জুবিন গাৰ্গৰ যিটো মৃত্যু ৰহস্য সেইটো উদঘাটন হ'বই লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে থল চাই কঠীয়া পৰাৰ নিচিনা যেতিয়া যিটো ক'লে ৰাইজে ভাল পাব এনেকুৱা ভাবি লৈছে চাগে সেইকাৰণে কথাবিলাক কৈ আছে গতিকে আমি এটা আশ্বস্ত হোৱা নাই নিশ্চিতভাৱে এই তদন্তৰ প্ৰক্ৰিয়াটো আৰু আমিনুল ইছলাম মই মানৱ ডেকা আপোনাক ক'বলৈ দিম এখেতে একেবাৰে কৈ লওক তাৰপিছত আপুনি ক'ব যে সঁচা কথা ক'বলৈ গ'লে আমিনুল ইছলাম আপুনি বেয়া নাপাব বিৰোধীৰ আজি সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ এই পৰিৱেশটো দেখি বাহিৰৰ পৰা এনেকুৱা লাগিলে যে বিৰোধীৰ বিধায়কসকলৰ বা ভূমিকাটোত বৰ হোমৱৰ্ক নাছিল নেকি এইমাত্ৰ যিটো কথা মানৱ ডেকায়ো কৈছে যে আপোনালোকে কিয় আজি এটা ৩৫ জনে কিয় দীঘলীয়াকৈ ভাষণ দিব নোৱাৰিলে আৰু দিগন্ত বৰ্মনে কৈছে যে ১৫ মিনিট সময় এলপিয়ে কৈছে যিহেতু কথাখিনি কিন্তু বাকী যিসকলে কৈছে অখিল গগৈৰ কথাটো মই নকওঁ বাৰু কিন্তু বিৰোধীসকলৰ যিটো ভূমিকা হ'ব লাগিছিল আমি কিন্তু বিধানসভাৰ বাহিৰত থকা এজন মানুহ হিচাপে অসমৰ এজন নাগৰিক হিচাপে এইটো সঁচাকৈ কিন্তু আমি সেইটোও ফিল কৰিছোঁ আপুনি বেয়া নাপাব কোৱাৰ কাৰণে যে ক'ৰবাত যেন ভুলতো নক'ব আকৌ যে মই কিবা মানৱ ডেকাৰ পক্ষ লৈছোঁ বুলি যিটো ফিল কৰিছোঁ সেইটোহে কৈ দিছোঁ আপোনাক আচলতে মূল কথাটো হৈছে যে আমি বেচিকেলি যিখিনি পাইছোঁ আমি যোৱা 5 বছৰত সেই 5 বছৰৰ কথা মতে আমি এটা বস্তু পাইছোঁ যে এডজৰ্নমেণ্ট মেচিন আফটাৰ কুৱেশ্যন আৱাৰ এনি এক্টিভিটিজ এনি পইণ্ট অফ অৰ্ডাৰ এনিথিং আফটাৰ কুৱেশ্যন আৱাৰ কিন্তু আজি আমাৰ এলপিয়ে বিফৰ কুৱেশ্যন আৱাৰ এইটো ষ্টাৰ্ট কৰি দিলে এইটো আমি এটা নতুন দিশ এটা পালোঁ যে কুৱেশ্যন আৱাৰটো এটা গুৰুত্ব বুজিলেও সেইটো আজিয়ে কুৱেশ্যন আৱাৰ মানে গভৰ্ণমেণ্টক ঘেৰিব পৰা মানুহে চাই আছেতো আজি আমি কুৱেশ্যন আৱাৰ ছেক্ৰিফাইচ কৰা বুলি কৈছোঁ আমি আজি আমাৰ বহুত মেটাৰ আছিলে আমি আজি ছেক্ৰিফাইচ কৰিছোঁ জুবিনৰ কাৰণে আমি জুবিনৰ জাষ্টিছৰ কাৰণে আমি ছেক্ৰিফাইচ কৰিছোঁ জুবিনৰ সম্পৰ্কে আলোচনা কংগ্ৰেছে ছেক্ৰিফাইচ কৰিলে কিন্তু আমাৰ কুৱেশ্যনটো হ'ল যে আমাৰ ষ্টেটাছ আমাৰ গভৰ্ণমেণ্টক এঘণ্টা সময় বিভিন্ন ডিপাৰ্টমেণ্টৰ কুৱেশ্যন সম্পৰ্কে গভৰ্ণমেণ্টে ধৰিব পৰা এক কুৱেশ্যন আৱাৰ সেই কুৱেশ্যন আৱাৰটো ছেক্ৰিফাইচ কৰিলে কি এঘণ্টাৰ পিছত এডজৰ্নমেণ্ট দিব নোৱাৰিলে আজি আমাৰ হাউচ পালন কৰিছোঁ বুলি ছেক্ৰিফাইচ বুলি কুৱেশ্যনবিলাকো ছেক্ৰিফাইচ ৰাইজৰ কাৰণে আমি যিবিলাক জাতীয় দায়িত্ব মানৱ ডেকা ডাঙৰীয়া যিবিলাক কুৱেশ্যন আমি উত্থাপন কৰোঁ ৰাইজৰ কাৰণে কৰোঁ দায়িত্ব পালন কৰিছোঁ আমি আমাৰ ৰাইজৰ কাৰণে ঠিক আছে দায়িত্ব পালন কৰিছে বাৰু ঠিক আছে হ'ব আপনি উল্টাকে নিছে ঠিক আছে আপুনি ক'লে ছেক্ৰিফাইচ বুলি ঠিক আছে নাই আমিনুল ইছলামে কৈ লওক নাই মান কাছাৰৰ বিধায়কে কৈ লওক তাৰপিছত কোনোবাই ছেক্ৰিফাইচ কোনোবাই দায়িত্ব পালন ঠিক আছে দুটাই ধৰিলোঁ একেই নহয় মোৰ কুৱেশ্যনটো নিজে এডভোকেট জানিব দায়িত্ব জাতীয় দায়িত্ব জুবিন গাৰ্গৰ কাৰণে এছেম্বলিত কথা কোৱাটো জাতীয় দায়িত্ব ঠিক আছে ঠিক আছে ঠিক আছে ৰাইজৰ আমি টেক কৰিছোঁ ৰাইজৰ মেটাৰ আছিলে আমাৰ ৰাইজৰ বিভিন্ন সমস্যা আছে নাই প্লিজ মানৱ ডেকা এইটো শব্দত লাগি থাকিলে আমি গোটেই 2 ঘণ্টা চলাই দিব পাৰি নেকি আৱাৰ মই সেইটো কথা কোৱা নাই মই কৈছোঁ আপুনি জিৰ'ত আনিব নাই প্লিজ কৈছোঁ মানৱ ডেকা অকল সেই শব্দটো লাগি নাথাকিব নাই চাওক এইটো শব্দটো লাগি নাথাকিবচোন প্লিজ আমি কৈ লওক হয় কথাখিনি কুৱেশ্যন আৱাৰটোৰ পিছতো আমি এডজৰ্নমেণ্ট আনিব পাৰিলোহেঁতেন আজি আমাৰ প্ৰায় 1.5 ঘণ্টামান আগত আমাৰ হাউচটো এডজন কৰি দিছে সেই 1.5 ঘণ্টা যদি আমি জুবিন গাৰ্গৰ কাৰণে কৰিলোহেঁতেন কৰিব পাৰিলোহেঁতেন যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে বিচাৰিলে যেতিয়া আমাৰ এডজৰ্নমেণ্ট মোশ্যন আহিল তেতিয়া হাউচ অফ দ্য লিডাৰ যিজন তেখেতে নিজে বিচাৰিলে যে ঠিক আছে এডজৰ্নমেণ্ট ডিছকাশ্যনটো হ'ব লাগে এই কথাটো হোৱাৰ লগে লগে কুৱেশ্যন আৱাৰটো বাদ পৰি গ'ল আমাৰ কথাটো আছিল যে কুৱেশ্যন আৱাৰটো যদি হৈ গ'লহেঁতেন পৰৱৰ্তী সময়ত এইটো দিলে আৰু অলপ ভালকৈ বা
আমাক যেতিয়া এডমিছিবিলিটিত ক'ব দিয়া হৈছিল আমি বিচাৰিছোঁ দিনজোৰা কাৰ্যসূচী বন্ধ কৰি আলোচনা কৰিব লাগে এইখিনিত কোনোবাই ভুল নুবুজিব স্পীকাৰে কি কৰিছে যে অনলি এডমিছিবিলিটিত ক'ব পাৰিব আপুনি এখেতে কৈ লওক মানৱ ডেকা তাৰপিছত আপুনি ক'ব এখেতে কৈ শেষ কৰক আপুনি খালি মানে গোটেইখিনি আপুনি শুনিছে মই অন্ধ হৈছিলো কথা নহয় যেতিয়া এই বিষয়টোৰ ওপৰত দিনজোৰা আলোচনাৰ কথা হৈছিল তেতিয়া স্পীকাৰে এলাউ কৰিছিল অনলি এডমিছিবিলিটিত ক'ব পাৰিব সেইকাৰণে মোক ক'ব দিয়া হোৱা নাই সেইকাৰণে আৰু কেইবাজনক ক'ব দিয়া হোৱা বহুতো ক'ব দিয়া নাই সেইকাৰণে বহুত মানে ক'ব দিয়া অনলি লিডাৰ্ছখিনি অখিল গগৈ কৈছে মনোৰঞ্জনে কৈছে আমাৰ আশৰাফুলে কৈছে আৰু নন্দিতা দাসে মই কৈছোঁ আৰু দুই তিনিজনে কৈছে দিগন্ত বৰ্মনে কৈছে আৰু নন্দিতা দাসে দিনজোৰা কাৰ্যসূচী দিলেহেঁতেন তেতিয়াহ'লে এইটো আৰু বহুত আপুনি সিলেক্টিভ কি হৈছে মুখ্যমন্ত্ৰীয়ে কি ক'লে যে যিমান সময় লাগে আপোনালোকৰ শুনক সত্য কথাটো মানি লওক নহয় মানৱ ডেকা প্লিজ মানৱ ডেকা মানে এখেতসকলে কৈছে যে আপুনি কোৱাটো হয় মুখ্যমন্ত্ৰীয়ে কৈছে যিমান সময় লওক কিন্তু হাউচ চলাইছে স্পীকাৰে গতিকে স্পীকাৰে সময়টো দিব লাগিব নহয় এখেতসকলে কৈছে আপুনি শুনিব জন্মন মোচন AUDF-ৰ যিজন লিডাৰে আনিছিলে যেতিয়া তেওঁক পিছফালৰ মই এজনে কৈছে কওক আৰে মই মৌলবী মানুহ মই কি জানো জুবিন গাৰ্গৰ বিষয়ে তই কওক তেতিয়া আশৰাফুলে কৈছে যদি নহয় এছেম্বলি মই কৈছোঁ মই কি জানো তাৰ মানে NTR অপজিশ্যনে কি ভাবিছিলে যে এডজৰ্ণমেণ্ট মোচন একচেপ্ট নহ'ব গতিকে ভাষণ তেওঁলোকে ভাষণৰ ৰিচাৰ্চত নগৈ প্লে কাৰ্ডত ব্যস্ত হৈ থাকিলে আৰু বাহিৰত প্লে কাৰ্ড লৈ আপোনালোকে কি আনিছিলে প্লে কাৰ্ড কি আনিছিলে প্লে কাৰ্ড তাৰমানে এখেতসকল ৰেডি নাছিলে ঠিক আছে আমিনুল ইছলামে শেষ কৰি লওক তিনিজন বিধায়কে কৈছে ঠিক আছে আমিনুল ইছলামে শেষ কৰি লওক গোপীনাথ বৰদলৈ অপ্ৰাসংগিক কৰি দিয়ে কোনোবাই বিষ্ণুৰাভাক অপ্ৰাসংগিক কৰি দিয়ে কোনোবাই ভূপেন হাজৰিকাক অপ্ৰাসংগিক সেইবিলাক ভাষণ জুবিন মানৱ ডেকা ডাঙৰীয়া আপোনালোকে জুবিনক লৈ আৰু বেছি ৰাজি নকৰিব গম পাব আপোনালোকে ঠিক আছে আমিনুল ইছলামে কথাখিনি শেষ কৰিবলৈ দিয়ক প্লিজ একদম শেষ কৰি লওক কথাটো এইখিনি যে জুবিন গাৰ্গ সম্পৰ্কে এই কথাবিলাক পিছত আহিব প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি যুক্তিত কি স্বাৰ্থত এইটো মাৰ্ডাৰ ক'ব পাৰে কি কাৰণটো কি হ'ব পাৰে ইয়াত এটা SIT বনাই দিয়া হৈছে আণ্ডাৰ CID SITটোৱে কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে হয় এজ এ হোম মিনিষ্টাৰ ক'ব পাৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাৰ্ডাৰ কেছটো কিয় কৈছে জাষ্ট টু চুট দ্য ছ'চাইটিটোক শান্ত কৰিবৰ কাৰণে মাৰ্ডাৰ বুলি কৈছে এই কথাটো তেখেতে বাৰে বাৰে কৈছে যে এই কেছটো আছিল কালপেবল হোমিচাইড আণ্ডাৰ 105 এই কেছটো আছিল কজিং ডেথ বাই নেগলিজেন্স 106 BNS আৰু পৰৱৰ্তী সময়ত এইটো 103 বা 302 IPCৰ এইটো এড কৰা হ'ল এড কৰি মাৰ্ডাৰ কৰি দিয়া হ'ল যে এইটো মাৰ্ডাৰ হয় কোৰ্টে বহি থাকিব কুৱেশ্যনটো সেইটোৱে নহয় দুদিন পিছত মুখ্যমন্ত্ৰীয়ে লিখি ৰাখক আজি কথাটো দুদিন পিছত SIT যেতিয়া মাৰ্ডাৰ বুলি প্ৰুভ কৰিব নোৱাৰিব তেতিয়া মই কি জানো এটোতে SITয়ে কৰিছে না না এটো এপ্ৰিলৰ মুখ্যমন্ত্ৰী দুদিন পিছৰ কথা মানৱ ডেকা হতে এইটো ইলেকশ্যনৰ পিছৰ কথা হ'ব ইলেকশ্যনৰ আগলৈকে মুখ্যমন্ত্ৰী মাৰ্ডাৰ কৈ অসমীয়া মানুহৰ চেম্পিয়ন ল'ব আপোনালোকৰ এইবিলাক মাৰ্ডাৰ এই এছেম্বলি হাকোৱাৰ পিছৰ ভোটৰ পিছত ডিলে টেকটিক্স কৰি এইটো শুনক 55 FIR প্লিজ আপোনালোকে বাধা দিয়া আটাইতকৈ অসমৰ ভাল জেলত ৰাখিছে আপোনালোকে জেল আটাইতকৈ ভাল নাযাব না প্লিজ বিষয়ৰ ভিতৰত থাকক নাই এক মিনিট আমিনুল ইছলামে শেষ কৰি লওক প্লিজ কৈছোঁ আপোনালোকক কওঁতে মই এটা চেণ্টেঞ্চো কোৱা নাছিলোঁ মোৰ কথাখিনি ক'ব দিয়ক মোৰ যিখিনি বক্তব্য মোৰ পাৰ্টিৰ যিখিনি ডিফেন্স মই কৰি কথাটো হ'ল যে তাত 55 FIR আছে এটা দুটা FIR নহয় তাত আপোনাৰ 252 উইটনেছ আছে 29 সিজাৰ আইটেম আছে দ্যাট মিনছ ইট এই ইনভেষ্টিগেশ্যনটো বহুদিন দীঘল চলিব যেতিয়াই বহুদিন দীঘল চলিব আৰু এতিয়া যেহেতু এতিয়ালৈকে আমি যিখিনি বুজি পাওঁ যে লৰ ছাত্ৰ হিচাপে নাইনৰ ছাত্ৰ হিচাপে বুজি পাওঁ তাতে একজাক্ট প্ৰুভ কৰিব পৰা মাৰ্ডাৰ বুলি প্ৰুভ কৰিব পৰা বিষয়টো আজিকালি নাই যে এইটো মাৰ্ডাৰ এইটো ক'ব পৰাকৈ এতিয়ালৈকে আমি যিখিনি পাইছোঁ যেহেতু মই ইনভেষ্টিগেটিং অফিচাৰ নহয় তাত কোনো পইণ্ট নাই তেতিয়া কি হ'ব এতিয়া মুখ্যমন্ত্ৰীৰ মাৰ্ডাৰ আমি শাস্তি দিমেই আমি পানিছমেণ্ট দিমেই কালপেবল হোমিচাইড ইট ইজ নট মাৰ্ডাৰ এমাউণ্টিং টু মাৰ্ডাৰ হোৱাট ইজ কালপেবল হোমিচাইড ইট ইজ নট মাৰ্ডাৰ
বাট এমাউণ্টিং টু মাৰ্ডাৰ মোৰ ইচ্ছা নাছিল মৃত্যু কৰাটো কিন্তু মৃত্যু হৈ গৈছে এইটো হ'ল কালপেবল হোমিচাইড নেগলিজেন্স কজিং ডেথ বাই নেগলিজেন্স মই ঔষধটো সময়মতে খোৱা নাছিলোঁ মই জেকেটটো পিন্ধোৱা নাছিলোঁ মই সেই মুহূৰ্ত তলৰ পৰা দাঙি ধৰা নাছিলোঁ দিজ আৰ দ্য কজিং নেগলিজেন্স এই পাৰ্টৰ এইবিলাক পাৰ্টৰ কাৰণে মাৰ্ডাৰ হ'ব নোৱাৰে ডেথ হ'ব বাট নট এমাউণ্টিং টু মাৰ্ডাৰ দিজ আৰ দ্য কজ মানে আইনগত আৰু হত্যা দুটা বেলেগ বস্তু এতিয়া মোৰ কথাটো হৈছে মুখ্যমন্ত্ৰী আজি মাৰ্ডাৰ ইমান দি কোৱাৰ মেনিং এটাই যে গোটেই ভাৰতবৰ্ষৰ বা অসমৰ মানুহে ভাবি লওক অসমীয়া জাতিটোৱে যে মুখ্যমন্ত্ৰী শাস্তি দিব পানিছমেণ্ট দিব মুখ্যমন্ত্ৰী মাৰ্ডাৰ কৰিছে মাৰ্ডাৰ এক মিনিট এইটো কথা ক'ব এই কথাটো কৈ ইলেকশ্যনলৈকে পাৰ কৰিব যিহেতু 55 FIR 252 উইটনেছ 29 সিজাৰ আইটেম ইটাবালি কোনে দিছিলে সিমেন্ট কিমান টকাত কোনে কমিশন খালে এইবিলাক সবকে মাতিব লাগিব তো এতিয়া আপোনাৰ মতেতো প্লেনৰ পাইলটটোক মাতিব লাগে তাৰমানে কিয় ছিংগাপুৰলৈ প্লেন চলাইছিল এইবিলাক পাতলৰ কথা কৈ লাভ নাই পাতলৰ কথা আমি যদি জুবিন গাৰ্গৰ সঁচা অৰ্থত এনালাইচিছ এটা কৰিব বিচাৰো লিগেল পইণ্ট বা আমি টাচ কৰিব লাগিব এই বস্তুলৈ অসমীয়া জাতিটো আমি এটা ইমোশন জাতিটো আমাৰ যেনেকে ইমোশন কৰিব পাৰি হেনেকে কৰি আছে এই ইমোশনটোৰ লগত নেখেলি লিগেল পইণ্টটো ডেথ কেছ এটা ইষ্টাব্লিছ কৰিবৰ কাৰণে যিখিনি প্ৰয়োজন আৰু এটা কেছৰ ফিনিশিংলৈকে আহিবৰ কাৰণে ইনভেষ্টিগেশ্যন কমপ্লিট কৰাৰ চাৰ্জশ্বিট মই চিয়'ৰ দি চেলেঞ্জ দি ক'ব পাৰোঁ মুখ্যমন্ত্ৰী কৈছে চাৰ্জশ্বিট 8 তাৰিখে হ'ব এইটো ফুল ফ্লেজ চাৰ্জশ্বিট হ'বই নোৱাৰে 8 তাৰিখত যেতিয়া চাৰ্জশ্বিট নহ'ব তেতিয়া এনাডাৰ ডেট তেখেতক বিচাৰিব এইটো টানি লৈ গৈ থাকিব এজনে মাৰ্ডাৰ কৰিছে বাকী কেইজনে সহায় কৰিছে হাউ এ চিএম কেন ডু দেট কেনেকৈ চিএমে ক'ব পাৰে যেজনে মাৰ্ডাৰ কৰিছে 7 জন আৰু 5 জনে হেল্প কৰিছে এইটো মুখ্যমন্ত্ৰীৰ বক্তব্য হ'ব পাৰে নেকি মই এসআইটিৰ মানুহে এইটো বক্তব্য দিব পাৰে নেকি এক মিনিট কোনো ইনভেষ্টিগেশ্যন মাজতে কোনো ইনভেষ্টিগেটিং পজিশন লিক কৰিব পাৰে নেকি নাই লিখিব পাৰে না না আপোনালোকে ঠিক কথা কৈছে না না দ্বিতীয় কথা হ'ল পোষ্টমৰ্টম ৰিপৰ্ট লৈ পোষ্টমৰ্টম ৰিপৰ্ট এই কথাখিনি কোৱাৰ কোনে আনিছে আর কি লাইনছিল একজন পোষ্টমৰ্টম কিয় আনিছিল একজন আরে জুবিন গাৰ্গক ন্যায় দিবই লাগিব ক'ব দিয়া নাই পোষ্টমৰ্টম ৰিপৰ্টটো মই মোৰ ঘৰৰ কোনোবা ঢুকাইছে মোৰ তাত আহিব নেকি পোষ্টমৰ্টম ৰিপৰ্ট ইজ টোটালি সিল মেটাৰ ফ্যামিলি দিবই লাগিব তাৰপৰা গৈ মানুহ দিব লাগিব তাৰপৰা গৈ নক তাৰ যেতিয়া দিব টাইম আছে তাৰপৰা গৈ প্ৰথম ফ্যামিলি তাৰপৰা গৈ কি কথা কৈছে সিংগাপুৰৰ প্ৰেছ ভাইৰেল হৈ গৈছে ঠিক আছে আপুনি এন্ডোৰ্স কৰি দিছে ঠিক আছে মই অকণ বিৰতি ল'ম মই অকণমান বিৰতি ল'ম মই প্লিজ মানে মানৱ ডেকা আপুনি নাই কোৱা নহয় বুলি আপুনি কৈ আছে ক'তনো নাই কোৱা আপুনি চবৰে আগত কৈ আছে মানুহে চাই আছে নহয় ৰ'ব মোৰ মন্তব্য কি কথা জুবিন গাৰ্গৰ ঘটনাটো ফেষ্টিভেল চলাই থাকে নাই এক মিনিট নাই মানৱ ডেকা এই আমিনুল ইছলামে কোৱাটো মানৱ ডেকাই নাই কোৱা কিন্তু বেলেগক ক'বলৈ দিয়া নাই সেইটো হৈ আছে এক মিনিট আপোনালোকে ফলছ নেৰেটিভ দি থাকিব নাই শুনক মই আহিম কিন্তু মই একদম প্লিজ কৈছোঁ মানে চাওক আজি মই এই বিষয়টো কিয় পাতিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমখন বিধানসভাৰ অধিৱেশন আৰু এই অধিৱেশনৰ প্ৰথম দিনটোতেই শাসক বিৰোধীৰ মাজত যিকেইটা বিষয়ে সৰ্বাধিক চৰ্চা লাভ কৰিলে তাৰ ভিতৰত আটাইতকৈ এই বিষয়টোৱে গুৰুত্ব পাইছিল স্বাভাৱিকতে অসমৰ মানুহে আজিৰ দিনটোত এইখিনি বস্তু চাইছে যিহেতু আৰু জানিব বিচাৰিছে যে মুখ্যমন্ত্ৰীয়ে বিধানসভাটো যিহেতু কৈছে আৰু আগতে নোকোৱা কথা কৈছে এজনে মাৰ্ডাৰ কৰিছে 4-5 জনে সহযোগ কৰিছে এতিয়া বিৰোধীৰ ফালৰ পৰা মোৰ আপোনালোকক সুধিবলগীয়া কথা এইটোৱেই যে মুখ্যমন্ত্ৰীয়ে কোনে এজনে মাৰিছে বুলি কৈছে কিন্তু কোনে মাৰিছে নাই কোৱা সহযোগিতা কোনে কৰিছে সেইটো আমি নাজানিলোঁ ইউথ পাৰ্টিত থকা সেই মানুহখিনি নে এই জেলত থকা কিজনে সহযোগ কৰিছিল 8 বছৰ আগৰ পৰাই হৈছে সেই কথাখিনিও আজি স্পষ্ট আপোনালোকে কৰিব পৰা হ'লে আদায় কৰিব পৰা হ'লে ভাল আছিল মই নাজানো মই সুধিম সেই ক্ষেত্ৰত গমেই পাইছে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গক লৈ যিটো পৰিৱেশৰ সূচনা হৈছিল সেই সন্দৰ্ভতেই কিছু কথা পাতিছোঁ মই এতিয়া মানৱ ডেকা মই আপোনাৰ কাষলৈ পোনে আহিছোঁ আপুনি ক'বলৈ দিয়া নাই বুলি কৈছে কিন্তু আপুনি বেলেগকহে ক'বলৈ দিয়া নাই আপুনি কৈ আছে মোটামুটি এতিয়া মোক কথাখিনি কওক যে অখিল গগৈয়ে যিখিনি অভিযোগ আনিলে বা এতিয়া আমিনুল ইছলামেও যিকেইটা কথা ক'লে
অখিল গগৈ মতে যে তেওঁ সোধা প্ৰশ্নকেইটাৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ নিদিলে গাৰ বলত তেওঁ বাক চাতুৰ্যৰে বেলেগ ধৰণে কথাখিনি কৈ তেওঁ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলে কথাৰ গভীৰতালৈ যাব লাগিব হয় এইটো মিডিয়াত বাহিৰত আপুনি পলিটিক্স কৰিছে মিডিয়াৰ বাইট এটা দিছে প্ৰেছ কনফাৰেন্স এখন কৰিছে ফেচবুকত লাইভ কৰিছে সেইটো বেলেগ কথা কিন্তু বিধানসভাত যেতিয়া কথা কোৱা হয় এইটো যুগৰ যুগলৈকে সি ৰেকৰ্ড হিচাপে থাকি যায় প্ৰথম কথা হ'ল এইমাত্ৰ দিগন্ত দাও ক'লে আমিনুলক যে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে এতিয়া মোৰ প্ৰশ্নটো হৈছে যে এডজৰ্ণমেণ্ট মোচনটো আনি আপোনালোকে কি বিচাৰিছিলে আপডেট বিচাৰিছে এই কেছটোৰ ক্ষেত্ৰত এইটো এটা ফৰেনত হোৱা কেছ আমি BNSSৰ যিকেইটা ধাৰাৰ দি ভাৰততো আজিকালি ফৰেনত হোৱা ক্ৰাইমত ইনভেষ্টিগেশ্যন কৰি কেছ ৰেজিষ্টাৰ কৰিব আজি মুখ্যমন্ত্ৰীয়ে বস্তুখিনি ক্লিয়াৰলি কৈ দিছে তাতে কিছুমান প্ৰভিজন আছে যে ভাৰত চৰকাৰ হোম মিনিষ্ট্ৰীৰ পৰা ক্লিয়াৰেঞ্চ ল'ব লাগিব ক্লিয়াৰেঞ্চ ল'বলৈ হ'লে কেছটো গোটেই আপডেট চাৰ্জশ্বিটখনে বুলি ধৰক সেই চাৰ্জশ্বিটখন মুখ্যমন্ত্ৰীয়ে সহি কৰি পঠিয়াবলগীয়া হৈছে হোম মিনিষ্ট্ৰীলৈ গতিকে তেওঁ জানিব এখেতসকলে জানিব এওঁলোক তেখেতসকলৰ গোটেই এজেণ্ডাটো হৈছে এবাৰ বিচাৰে CBI ইনকুৱাৰী অখিল গগৈ এতিয়া কৈ আছে যে য'ত এমলেট এক্টিভেট কৰা হৈছে ৰিভক কৰা হৈছে এমলেট হ'ল আমাৰ ইণ্টাৰপলৰ থ্ৰু দি প্লেচ অফ অকাৰেঞ্চ পৃথিৱীৰ কোনো পুলিচে কোনো বেলেগ দেশৰ প্লেচ অফ অকাৰেঞ্চত যাব নোৱাৰে তাৰ কাৰণে এমলেট থাকে ইণ্টাৰপল থাকে সেই সেম কামখিনি ছিংগাপুৰ পুলিচে প্লেচ অফ অকাৰেঞ্চত গৈছে নাই গৈছে ছিংগাপুৰ পুলিচে সেই ডাটাখিনি শ্বেয়াৰ কৰিব আসাম পুলিচ ইণ্ডিয়ান পুলিচ বুলি নকওঁ মই আসাম পুলিচক থ্ৰু এমলেট দেই হোম এম্বেচি থ্ৰু দি আৰু সেইটো এটা কিন্তু অখিল গগৈ ডাঙৰীয়াহঁতে বিচাৰ যে কেছটো দিলে হ'ব লাগে দিলে হৈ যাতে 21 গিটাই বেইল পায় এতিয়া সিহঁতৰ উকিল নাই কোনোটো উকিল এটা মেইন উকিলৰ ভূমিকা অখিল গগৈ ডাঙৰীয়াই লৈছে আৰু কংগ্ৰেছৰ কেইজনমান নেতাই আজি চাওক অখিল ইমান এটা গভীৰ বিষয় আজি জুবিন গাৰ্গৰ জাষ্টিচ এডজৰ্ণমেণ্ট মোচন আনিছে তেওঁলোকে ভাষণৰ ওপৰতে প্ৰিপেয়াৰ কৰিব লাগে পোষ্টাৰ বেনাৰ বনাই ভাবিছিলে কি ৰিজেক্ট হোৱাৰ লগে লগে আমি কয় ভাষণৰ কাৰো প্ৰিপেৰেশ্যন নাই আজি এনেকুৱা এটা গভীৰ বিষয় মোৰ এটা বুকি কপি যোৱা মোৰ ব্যক্তিগত সম্পৰ্ক আপুনি জানে জুবিন গাৰ্গৰ লগত 93 পা হা আজি সেই মানুহজনৰ ন্যায় বিচাৰি মই কি ফেন্সি ড্ৰেছ শ্ব' কৰিম নেকি মানে জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলৈ ধুতি পাঞ্জাবী পিন্ধি যাব লাগিব নেকি তাৰমানে এইটো কিমান ইনচাল্ট আৰু পলিটিকেলাইজ কৰাৰ ব্যৱস্থা আপুনি মোক কওকচোন আজি কোনোবা বিয়া পাতিছে নে সকাম পাতিছে ধুতি পাঞ্জাবী পিন্ধি সেইটো ফেন্সি ড্ৰেছ হৈছে নেকি আপুনি মোক তাৰমানে জুবিন গাৰ্গৰ মৃত্যুটো তেওঁলোকে কি পৰ্যায়লৈকে লৈ গৈছে আপুনি কয় আপুনি টিভিত দেখি আপুনি কেনেকুৱা অনুভৱ কৰিছে তেওঁ লোকে বুলি ঠিক আছে আপুনি কি অনুভৱ কৰিছে মই আপোনাক কোৱা নাই নহয় আৰে মই কৈছো ADFৰ যিজন মানুহে যিজন নেতাই এই এডজৰ্ণমেণ্ট মোচন আনিছে তেখেতক যেতিয়া মই চাই আছো তেখেতক কৈছে আপুনি তে কৈছে মই মৌলবী মানুহ মই কি গানৰ বিষয়ে জানো তেতিয়া লগে লগে আশা ফুলে ক'লে তাৰ মানে তেওঁলোকৰ আজি গোটেই দিনটোৰ কাৰণে অধ্যক্ষই দিছে মেছলেট কৰিলে নহ'ব ঠিক আছে গোটেই দিনটোৰ কাৰণে দিছে 45 মিনিট তেওঁলোকে কথা ক'ব নোৱাৰিলে ঠিক আছে আৰু তেওঁলোকে কয় আমি জুবিন প্ৰেমী নাই মানৱ ডেকা ডাঙৰীয়া অধ্যক্ষৰ যিমানখিনি সময় দিয়ে তাৰ ভিতৰত কোনো সময় লিমিট নাছিলে আজি নাই আজি লিমিট কথা কোৱা মানুহ নাই আপোনালোকৰ আৰে আপোনাক 5 মিনিট মানে কাবাক ক'ব নিদিয়া বুলি নহয় 35 জনে ক'লেও হলতেন এজন কি কথা কৈছে কোন উঠিছিল আপোনাৰ কথা ক'বলৈ কওক এজনৰ নাম কওক আপোনাৰ পিছত কোনে উঠিছিল কংগ্ৰেছৰ আমাৰ তিনিজনে কৈছো তাৰ পিছত আমি তিনিজনে কৈছো 15 জনে কিয় নকলে আৰে ভাই 15 জনে কিয় ক'ব কাৰি হেয়া চাওক ইমান সিৰিয়াছ তেওঁলোক দিব লাগিব টাইম দিব লাগিব কিয় নাই দিয়া কৈছে আনলিমিটেড যিমান সময়লৈ কৰে হৈ যাব কিয় নকলে ঠিক আছে এক মিনিট কিয় নকলে এতিয়া অখিল গগৈ হওক কংগ্ৰেছৰ কিছু নেতাই কেছটো কেনেকৈ ডিলে কৰিব পাৰি ডিলে কৰি একিউজে কেনেকৈ বেল পাব পাৰি বা ইয়াক পলিটিকেলাইজ কৰি হেই আসলে তেওঁলোকে ৰাইজে সকলো বুজি পাইছে অখিল গগৈ দিগন্ত বৰ্মন ডাঙৰীয়া এক মিনিট অখিল গগৈ ডাঙৰীয়া যে মানৱ ডেকাই আপোনাৰ বিৰুদ্ধে এক প্ৰকাৰ এতিয়া গুৰুতৰ অভিযোগ আনিছে মই আচলতে হয় দুটা কথা কৈছে মই এই দুটা উত্তৰটো দিলোঁ হয় তেখেতে কৈছে যে ছিংগাপুৰ পুলিচে ছিংগাপুৰত তদন্ত কৰিছে আৰু তাৰ তথ্যবিলাক আমাৰ অসম পুলিচক দি দিব দিলে আৰু সেই তথ্যৰ ভিত্তিত আমাৰ অসম পুলিচে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক মানে ফাঁচি দিব এটোৱে ক'ব খুজিছে তেখেতে মই এতিয়া কথাটো কৈ ল'ব শ্বেয়াৰ কৰিব যে এতিয়ালৈকে ছিংগাপুৰ এক মিনিট যে এতিয়ালৈকে যিখিনি ইনভেষ্টিগেশ্যন শ্বেয়াৰ কৰিলে
ছিংগাপুৰ পুলিচে তাত প্ৰিলিমিনাৰী প্ৰতিবেদন দি দিলে আৰু দি দিওঁতে স্পষ্ট ভাষাত ছিংগাপুৰ পুলিচে প্ৰতিবেদনত কৰিছে যে দেয়াৰ ইজ ন' ফাউল প্লে ইন জুবিন গাৰ্গ ডেথ তাত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কোনো অনিয়ম কোনো গণ্ডগোল হোৱা নাই একদম স্বাভাৱিক ধৰণে তেওঁৰ মৃত্যু ঘটিছে বুলি আপোনাৰ হেৰিয়ে অতি স্পষ্ট ভাষাত একদম প্ৰতিবেদন দি দিছে এইটো আপোনালোকে সকলোৱে জানে এই প্ৰতিবেদন আপোনালোকে সংবাদ মাধ্যমেও নিশ্চয় পাইছে এতিয়া শুনি লওক আৰে কি পাল্টা উল্টা পাল্টা কথা কৈ আছে আপুনি কৈছে যে ছিংগাপুৰৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ তথ্যৰ ওপৰত ভিত্তি কৰি আপোনালোকে ইয়াত তদন্ত কৰিব কি কয় ইয়াতে বিচাৰ কৰিব এতিয়া তাৰ তদন্তত কৈ দিছে যে একো গণ্ডগোলেই নাই চাইছিলে তদন্ত ৰিপৰ্টটো তো তেতিয়া হলে তাৰ তদন্ত জমা দিয়া নাই আৰে প্ৰিলিমিনাৰী ৰিপৰ্ট সবতে ৰাজহুৱা কৰোনাৰ ওপৰত জমা দিব তাৰ পিছত ইণ্ডিয়া আহিব আৰে আপুনি কি আৰে কৈ আছে তেওঁলোকে সবে জানে যে মানৱ ডেকা এজন মিছলীয়া মানুহ পৃথিৱীৰ অসমৰ আটাইতকৈ মিছলীয়া মানুহবিলাকৰ ভিতৰত মানৱ ডেকা এটা সকলো মানুহে জানে যে মানৱ ডেকা এজন মিছলীয়া মানুহ সব মানুহে মিডিয়াত সবতে ওলাই গ'ল যে ছিংগাপুৰৰ পৰা যি আপোনাৰ হেৰি আহিছে ৰিপৰ্ট আহিছে সেই ৰিপৰ্টত প্ৰিলিমিনাৰী ৰিপৰ্টত কৈ দিলে যে দেয়াৰ ইজ ন' ফাউল প্লে মই শব্দটো মই কোৱা নাই তাত ৰিপৰ্টত লিখি থোৱা আছে দেয়াৰ ইজ ন' ফাউল প্লে মই আজি হেতুকে মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আপুনি যি কাম কৰিম বুলি কৈছে তাত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো গণ্ডগোল নাই তো সেইটো স্বাভাৱিক মৃত্যু এটা এক নম্বৰ গতিকে ছিংগাপুৰৰ এই তদন্তৰ ওপৰত ভিত্তি কৰি যদি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ফাঁচি দিব খোজে বা তেওঁলোকৰ ওপৰত বিচাৰ কৰিব খোজে তেতিয়াহ'লে আমি বিচাৰ নাপাওঁ এইটো পানী মিঠৈ হ'ব এইটো এক নম্বৰ কথা দুই নম্বৰ কথা এইটো নজনাকৈ মানুহবিলাকে কৈ থাকে মই আপোনালোকক কৈ দিছোঁ আজি আপোনালোকে গৈ যিবিলাক মানুহে এই শ্ব'টো চাই আছে তেওঁলোকে BNSS বুলি কয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 112 নম্বৰ ধাৰাটো আপোনালোকে এবাৰ চাব 112 নম্বৰ ধাৰাটো কি কৈ দিছে আমি এসপ্তাহ পাৰিছো 2 বছৰ লাগিব ঘটনা যদি ঘটে আপোনাৰ মতে কথাটো কৈ ল'ব লাগিব সকলে পলাইছে 2 বছৰ লাগিব পলাইছে কিয় 2 বছৰ লাগিব ক'বলৈ নিদিলে পলাইছে কিয় কি কথা কৈ আছে মই আশা কৰিছো প্ৰতিদিন টাইমৰ পৰা মোক কথাটো ক'ব লাগিব কৈ লওক মানৱ ডেকা প্লিজ কৈ ল'ব লাগিব কথাটো ক'ব লাগিব মানৱ ডেকা প্লিজ আপুনি কওঁতে তেখেতে কোৱা নাছিল গতিকে তেখেতক কথাখিনি কৈ ল'ব লাগিব এতিয়া আপোনালোকে চব কওক অখিল গগৈ আপুনি কৈ লওক স্পষ্ট ৰূপত লিখি থোৱা আছে 112 নম্বৰ অনুচ্ছেদ ধাৰাত 112 নম্বৰ ধাৰাত লিখি থোৱা আছে BNSS 2023 স্পষ্টকৈ লিখি থোৱা আছে যে যদিহে বিদেশত তেনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে বিদেশত ঘটনা এইখন হ'ল কিতাপ পঢ়ি ল'ব ইয়াত লিখি থৈছে 12 নম্বৰ ধাৰাত 112 নম্বৰ ধাৰাত লিখি থৈছে যদি বিদেশত এনেকুৱা ধৰণৰ ঘটনা ঘটে তেতিয়াহ'লে এইটো বিদেশত ঘটনা লিখি থোৱা আছে যে বিদেশত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটে প্ৰথম কথা কোৰ্টৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ ৰেগুলেটৰী যাব লাগিব এক নম্বৰ আৰু তাৰ পৰা তথ্য তেনেকৈ আহিলে সেইটো কোৰ্টত এডমিছেবল হ'ব আৰু এইটোৰ ওপৰত মই কৈ দিছোঁ কথাটো শুনি লওক না প্লিজ আরে ভাই মুক কথাটো কব নিদিয়া কিয় আপুনি অবান্তৰ কথা কৈ আছে ভাই কবলে কথাটো কব নিদিয়া প্লিজ আরে মুকু মাতি আনিছে আপোনাৰ নিচিনা কথা কবলে এতিয়া আরে আপুনি নাই ন আপুনি কথা কবলে মুকু মাতি আনিছে মুক আপোনাৰ কথা শুনিবলৈ মাতি আনা নাই ন এক কথা শুনিবলৈ মাতি আনিছে কবলে মাতি আনিছে এজন উকিল আছে হুদকচোন আপোনাৰ কথা দিলে হ'ব লাগে BNSS 112 এটো 2 বছৰ লাগিব কোৰ্ট টু কোৰ্ট গৈ আহিব কিন্তু এমলেট এক্টিভেট কৰা হৈছে এমলেটৰ জৰিয়তে মই কৈ দিছো অখিল গগৈ সুধিব কৈছো না অখিল গগৈ বাক্যটো কবলে দিবনে নিদিয়া না অখিল গগৈ মই নিশ্চয় দিম না অখিল গগৈ শুনক অখিল গগৈ প্লিজ না অখিল গগৈ না দিম সবকে কবলে দিম না কবলে দিম অখিল গগৈ মানৱ ডেকাই আপোনাক এটোৱে কৈ আছে না প্লিজ মোৰ কথাটো আপুনি শুনি লওক যে আপুনি যি BNSৰ কথা কৈছে একেতে কৈছে যে সেইটো কৰিবলৈ গ'লে 2 বছৰ সময় লাগিব আৰু তেওঁ এমলেটৰ দুহাই দি পেলাই কৈছে যে যিটো ক্ষিপ্ৰতাৰে অসমৰ মানুহে যিটো ন্যায় বিচাৰিছিল সেইটো কাৰণে চৰকাৰে এমলেটৰ যোগেদি এভিডেন্স লৈছে তেওঁ সেই কথাটো কৈছে হয় আপুনি এটা কওক
যেটো ইন্টাৰপল কৰিব পাৰে Interpolate, মই এতিয়া কৈ দিওঁ কোৰ্টো কৰিব তাৰ মানে হয়, কৈ মই দিয়ক। আপোনাক এটা কওক। মই এটা কৈ দিওঁ হয়। যে জয়া ললিতাৰ ক্ষেত্ৰত যে জয়া ললিতা অৰ্থাৎ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এই ঘটনাটো ঘটিছিল দিয়কচোন জাজমেণ্টটো তামিলনাডুৰ Share মুখ্যমন্ত্ৰীৰ WhatsApp. কিছুমান এনেই কৈ দুৰ্নীতিৰ দিয়ক। তথ্য কৈ দিয়ক। লণ্ডনত পালে কওক। লণ্ডনত তেওঁ পইচা চইচা থোৱাৰ কিছুমান তথ্য পালে তো সেইটো কাৰণে মানে তাৰ শেষ সময়ৰ তামিলনাডু চৰকাৰে যে জয়া ললিতাৰ বিৰুদ্ধে চাৰ্জশ্বিট দিলে যে তেওঁৰ এইবিলাক তথ্য পোৱা গৈছে আমি এমলেটৰ জৰিয়তে এই তথ্যবিলাক পাইছোঁ আৰু এইবিলাকৰ ভিত্তিত তেওঁক মানে কনভিকশ্যন দিব লাগে তেতিয়া কোৰ্টে স্পষ্টকৈ অৰ্ডাৰ দিছে মোৰ লগত জাজমেণ্টটো আছে মই সেইটো আজি চিফ মিনিষ্টাৰৰ হোৱাটছআপলৈ পঠিয়াই দিছোঁ তাত কোৰ্টে স্পষ্টকৈ জাজমেণ্ট দিছে যে যিয়ে এমলেট নেথাকক লাগিলে যদিহে কোৰ্টত এডমিছেবল হ'ব লাগে তেতিয়াহ'লে তথ্যটো থ্ৰ' কোৰ্ট অৰ্থাৎ লেটাৰ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে আহিবই লাগিব নহ'লে নট এডমিছিবল বুলি ঘোষণা কৰি দিছে দিয়ক এইটো একদম তথ্য পঢ়ি দিব এতিয়া আপোনাক মই কথাটো শেষ কৰি ল'বলৈ দিয়ক না জাজমেণ্ট আৰে মই দূৰত আছোঁ মোক ক'বলৈ শেষ কৰিবলৈ দিয়ক একদম কওক আমাক দৰ্শক বনাই থৈছে আপুনি মই মুখ্যমন্ত্ৰী হয় মই এতিয়া আপোনালোকক সেইকাৰণে কৈছোঁ যে এই কথাটো মই মুখ্যমন্ত্ৰীলৈ আজি হেৰিটো অৰ্ডাৰৰ কপিটো পঠিয়াই দিছোঁ তেওঁ বক্তৃতা দি থাকোঁতেই মই মুখ্যমন্ত্ৰীক চিঞৰি দিছোঁ যে এইটো আপুনি চাওক বুলি আৰু সেই তাত স্পষ্টকৈ তাৰ পাছত সুপ্ৰিম কোৰ্টতো সেইটোৰ ওপৰত কোনো বস্তু হোৱা নাই তো এতিয়া সেইকাৰণে মই আপোনালোকক কৈছোঁ যে এতিয়া বিজেপি চৰকাৰখনে কি কৰিব কৈছে যে এমলেটৰ জৰিয়তে ডাইৰেক্টলি তথ্য আনিম মই আপোনাক কৈছোঁ এমলেটৰ জৰিয়তে ডাইৰেক্টলি তথ্য আনিলে কোৰ্টত এডমিছিবল নহয় আৰু যদি কোৰ্টত এডমিছিবল নহয় এতিয়া সোনকালে তথ্য আনি মিছা ধাৰা দি আৰে তথ্য নহয় যদি এনেকৈ কৰে তাৰমানে ইলেকশ্যনলৈকে মানুহকেইজনক ৰাখি থ'ব পাৰিব 103 দি মই জনামতে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই অভিযুক্তবিলাকক কৈছে যে তহঁতি বেল নেমাৰিবি যদি বেল মাৰ ইলেকশ্যনলৈকে তেতিয়াহ'লে তহঁতৰ ওপৰত ইডি লগাম তো এইটো ব্লেকমেইল কৰি আছে আৰু এতিয়া বেল নেমাৰিবলৈ কৈছে আৰু বেল নেমাৰে সিহঁতি আৰু বেল নেমাৰি ইলেকশ্যনলৈকে ৰখাব ইলেকশ্যনৰ পিছদিনা তেওঁলোকক এৰি দিব সেই কামটো কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে এতিয়া মই চুৰীয়া পিন্ধাটো কৈ লওঁ শেষ কৰি দিওঁ মই চুৰীয়া পিন্ধাটো মই আপোনাক শেষ কৰি দিছোঁ যে চুৰীয়া মই কিয় পিন্ধি গৈছিলোঁ আজি চুৰীয়া আৰু পাঞ্জাবী কিয় পিন্ধি গৈছিলোঁ অসমীয়া মানুহৰ এটা পৰম্পৰা আছে যে যেতিয়া ঘৰৰ মানুহৰ মৃত্যু হয় সকাম নোহোৱা পৰ্যন্ত আৰু যেতিয়ালৈকে তেওঁৰ ন্যায় নাপায় বুলি ভাবে তেতিয়ালৈকে আমি সদায় পৰম্পৰাগত ড্ৰেছত আজি জুবিন গাৰ্গৰ যিহেতু প্ৰথমখন বিধানসভা হৈছে প্ৰথমখন বিধানসভাত যিহেতু আপোনাৰ অধিৱেশন হৈছে গতিকে মোৰ কাৰণে আজি চুৰীয়া আৰু পাঞ্জাবী এটা পিন্ধি যোৱাটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবিছিলোঁ মোৰ মনৰ পবিত্ৰতাৰ কাৰণে মোৰ মনৰ দৃঢ়তাৰ কাৰণে আৰু যদি চুৰীয়া আৰু পাঞ্জাবী পিন্ধি যোৱাটো যদি অসমীয়া মানুহৰ অপৰাধ হয় অপৰাধ নহয় চুৰীয়া ইউজ কৰিব নোৱাৰে আপুনি যোৱাটো যদি তাক ইউজ কৰা দৃষ্টিকোণটো লাগিছে দৃষ্টিকোণটো হৈছে সেইটো আপোনাৰ দৃষ্টিকোণটো বুলি কয় এটা সিৰিয়াস মেটাৰ আপুনি ফেন্সি ড্ৰেছলৈকে লৈ গৈছে যদি দৃষ্টিকোণটো হয় দৃষ্টিকোণটো বুলি কয় চুৰীয়া ফেন্সি ড্ৰেছলৈ লৈ গৈছে আপুনি পাঞ্জাবী ফেন্সি ড্ৰেছতে আপুনি জুবিন ক্ষেত্ৰত চুৰীয়া পিন্ধি গৈছে নেকি মই বাক্যটো কৈ ল'ব আপোনাক ৰাজনীতি লাগে যারা লাইভত আহিব পাৰে চুৰীয়া পিন্ধাটো আৰু একদম পাৰে চুৰীয়া পিন্ধিব সদায় পাৰে কিন্তু ৰাজনৈতিক ব্যৱহাৰ পাঞ্জাবী পিন্ধাটো আপুনি ফেন্সি ড্ৰেছ চুৰীয়া পিন্ধাটো সেইটো অসমৰ মানুহে ক্ষমা আৰু নকৰে পাঞ্জাবী পিন্ধাটো যদি ফেন্সি ড্ৰেছ একদম আপুনি ফেন্সি ড্ৰেছ কৰিছে আজি মই সুধিব কৈছো যে চুৰীয়া পিন্ধাটো এটা বাক্য একেবাৰে আদৰণি কিন্তু ৰাজনৈতিক ব্যৱহাৰটো বেয়া আৰু পাঞ্জাবী পিন্ধাটো যদি আপোনাক প্ৰশ্ন এটা কৰিছে আপোনাক প্ৰশ্ন কৰিছে কিবা আৰে মোক কথাটো ক'বলৈ দিয়ক এটা বাক্য আৰে প্ৰশ্নটো উত্তৰ দিবলৈ নিদিয়ে যদি চুৰীয়া পিন্ধাটো আৰু পাঞ্জাবী পিন্ধাটো অসমীয়া মানুহৰ কাৰণে যদি ফেন্সি ড্ৰেছ হয় আপুনি কৈছে নহয় জাতি আপুনি আগতে পিন্ধি নাহে মই আপোনাৰ জুবিন গাৰ্গে কোৱা এই বটলা পাৰ্টিটোক মই ঘেণ্টা বুলি ক'লো ঘেণ্টা আপোনালোকৰ জাতি মাতি ভেটি আপোনালোকৰ ঘেণ্টা জাতি মাতি ভেটি য'ত চুৰীয়া পিন্ধিলে আপোনালোকে ফেন্সি ড্ৰেছ বুলি কয় চুৰীয়া পিন্ধাটো ফেন্সি ড্ৰেছ অসমৰ মানুহে নাজানে গলা মানুহ আপোনাক অসমৰ চুৰীয়া পিন্ধাটো কি ধৰণৰ আচৰণ কৰে নাজানে আমি আমাৰ নিজৰ ড্ৰেছ পিন্ধি গৈছো
মোৰ হৃদয়ৰ আটাইতকৈ আপোন মানুহজনৰ কাৰণে ড্ৰেছ পিন্ধি গৈছোঁ আপুনি আপোনাৰ জীৱনকালত নিজকে বন্ধু বুলি কৈছিলে জুবিন গাৰ্গক ইউজ কৰিছিলে মৃত্যু হোৱাৰ পাছত জুবিন গাৰ্গৰ শত্ৰুবিলাকৰ লগত আপোনালোকে হাত মিলাইছে কোন শত্ৰু আজি মুখ্যমন্ত্ৰীয়ে গোটেই ঘামি গৈছিলে কেলে আজি মুখ্যমন্ত্ৰীয়ে পাগল হৈ গৈছিলে কেলে আজি নিতুমণি শইকীয়াই কৈ আছে যে মুখ্যমন্ত্ৰীয়ে বেছি কথা কৈছে মই যেতিয়া কথা কৈছো মই যেতিয়া প্ৰশ্ন কৰিছো মুখ্যমন্ত্ৰীয়ে পেনে চেনে মুঠি যাবলগীয়া পৰিস্থিতি হৈছে হে ভগৱান ঠিক আছে চাই লওক ভিডিঅ' চাই লওক কেনেকুৱা পৰিস্থিতি হৈছে আজি কেনেকুৱা পৰিস্থিতি হৈছে চাই লওক আজি মুখ্যমন্ত্ৰীৰ অৱস্থা কেনেকুৱা হৈছে চাই লওক মই আপোনালোকে চাই লওক এবাৰ হয়নে নহয় হয় হয়নে নহয় এবাৰ চাই লওক মই আজি মুখ্যমন্ত্ৰীয়ে কান্দি দিওঁতেনে অৱস্থা হৈছে হয় কান্দি দিওঁতেন কৰিছে অৱস্থা হৈছে মই যেতিয়া তেওঁক কৈছো যে নহয় আপুনি কিয় ভাৰত ৰত্ন নিদিব তেতিয়া কি ক'ব পাৰিছে কেনেকৈ ফচি গৈছে দেখিছেনে নাই মই যেতিয়া কৈছো যে কিয় জুবিন গাৰ্গৰ ন্যায় নালাগে কেনেকৈ ফচিছে আপোনালোকে দেখিছেনে নাই নাই, নাই। মই যেতিয়া CBI ৰ কথা কৈছো তেতিয়া কি ক'বলগীয়া হৈছে তেওঁ গম পাইছেনে নাই আজি কান্দি দিব লগা পৰিস্থিতি হৈছে মুখ্যমন্ত্ৰীক ফচাবলৈ গৈছিলে নে জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৈছিলে মই যেতিয়া ভাষণ দিছো আৰু মই যেতিয়া মুখ্যমন্ত্ৰীক উল্টি ধৰিছো মুখ্যমন্ত্ৰীৰ অৱস্থা আজি অত্যন্ত বেয়া এইটো কথা স্বীকাৰ কৰিব লাগিব সকলোৱে মোক কোনো ক্ৰেডিট দিব নোখোজে মই যিটো মাত পাতো কোনো ক্ৰেডিট দিব নোখোজে কিন্তু মই স্পষ্টকৈ কৈছো আজি মুখ্যমন্ত্ৰী আজি একদম ঘাম উলিয়াই দিছো কংগ্ৰেছৰ ঠিক আছে এক মিনিট অখিল গগৈ মই অখিল গগৈ মই শেষৰ পাললৈ আহিছো চিএম ওলাই গৈছে অখিল গগৈ চাওক নাই মই এক মিনিট প্লিজ সেইবিলাক কথালৈ আমি নাযাওঁ মোৰ কথাটো হ'ল যে আমি জুবিন গাৰ্গৰ যিটো সন্দেহ আশংকাত আছিলোঁ আজি আকৌ মই কৈছোঁ যে বিধানসভাত মুখ্যমন্ত্ৰীয়ে ইমান স্পষ্টকৈ কৈছে এজনে হত্যা কৰিছে লগত কেইজনমানে সহযোগ কৰিছে বুলি কৈছে যিহেতু এতিয়া কথাটো হ'ল যে অসমৰ মানুহে জানিব বিচাৰিছে কোন সেই কালপিত এইটো ইলেকশ্যনি প্ৰপগেণ্ডা নহয় নাই অখিল গগৈ ডাঙৰীয়া মোৰ কথা হ'ল প্লিজ মই ডাইৰেক্টলি সুধিছিলোঁ হয় যে হত্যাকাৰীজনৰ নাম কওক আপুনি মই সেইটোহে কৈছোঁ ডাইৰেক্টলি সুধিছিলোঁ তাতে যে হত্যাকাৰীজনৰ নাম কওক মই ডাইৰেক্টলি সুধিছিলোঁ যে হত্যাকাৰীজনৰ নাম কি আৰু কোনে সহযোগিতা কৰিছিলে মই সুধিছিলোঁ যে হত্যাকাৰীৰ নাম ক'ব নোৱাৰে হত্যাকাৰীয়ে কেনেকৈ হত্যা কৰিছে তাৰ বিৱৰণ দিব নোৱাৰে হত্যাকাৰীয়ে হত্যা কৰাৰ কাৰণে কেনেকৈ প্লেন কৰিছিলে তাৰ স্কেচ ফ্ৰেম নাই তদন্ত কৰিবলৈ যাব লাগে ছিংগাপুৰ কৰি আছে দিছপুৰত তদন্ত কৰিবৰ কাৰণে আনিব লাগে সাগৰৰ পানী যে কি কিবা বিষ খুৱাইছিলে নেকি তাৰ কাৰণে কোনো ব্যৱস্থা মই শেষ কৰিব বিচাৰিছোঁ কিন্তু মানৱ ডেকা মোৰ এটা কথাখিনি কথা ক'লেই তেনেহ'লে কোনে হত্যা কৰিলে কোনে সহযোগ কৰিলে সেইখিনি কথা কিয় নক'লে মুখ্যমন্ত্ৰী বস্তুবিলাক আপোনালোকে মানে আপোনালোকৰ উদ্দেশ্যটো সকলোৰে মই চাওঁ যে জুবিন গাৰ্গৰ জাষ্টিছ নে মুখ্যমন্ত্ৰী হলঠেকাত পেলোৱা নাই আপুনি মোক কওক কেনেকৈ নামটো ক'ব নহয় এতিয়া এছেম্বলিত এডজৰ্ণমেণ্ট মোচন আনিছে জুবিন গাৰ্গৰ কেছটোৰ সম্পৰ্কে আপডেট বিচাৰি হয় লিগেলি হেম্পাৰ নোহোৱাকৈ যিমানখিনি আপডেট দিব পাৰে মুখ্যমন্ত্ৰী মহোদয় দিছে মই আপোনাক সেইটো সুধিছোঁ মানে ক'ব নোৱাৰে নেকি কেনেকৈ পাৰিব হয় অখিল গগৈটো সুধিছোঁ বুলি কৈছে অখিল গগৈ কথা কিবা ভেলু আছে নেকি কি এতিয়া পেনত মোটা চটা কিছু পাই নহয় নাপায় ক'ব এইবিলাক ক'ব নালাগে সমাজত এইবিলাক কথা এইবোৰ কথা ক'ব নালাগে মই ক'লো নহয় মানুহজনে অস্থিৰ হৈ গৈছে না এইখিনি কথা ক'ব নালাগে সেইটো অখিল গগৈ বুলি নহয় কোনো ক'ব নালাগে আৰু তেওঁ ভাবি আছে যে যেনে তেনে দিলেই হওক বেইল পাওঁ তেওঁৰ ইণ্টেনশ্যনটো কোনো জুবিন গাৰ্গ নহয় তেওঁৰ ইণ্টেনশ্যনটো কৈছে নহয় ঘামুৱাই দিলোঁ মুটুৱাই দিলোঁ এইবোৰ ক'ব নাপায় কিয় কৈছে আমি ইছলাম যে হত্যা বুলি যেতিয়া কৈছে তেনেহ'লে মুখ্যমন্ত্ৰী ক'ব নোৱাৰে নেকি এইটো কথা ক'ব লাগে উলিয়াই ল'ব পাৰিব 8 তাৰিখৰ পিছত চাৰ্জশ্বিট জমা হোৱাৰ পিছত এনেওতো লিগেল হেৰিত আপলোড কৰিব মই নাজানো আমি ইছলাম আপুনি আপোনাৰ কি কেন কুৱেশ্যনটো এটা স্পষ্ট কথা যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া মানে এডজৰ্ণমেণ্ট মোচন আহিছে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু দায়িত্ব ক'ব পাৰে যে এই গোটেই বস্তুখিনি SIT কৰি আছে আমি যিমানখিনি গম পাইছোঁ বহুতখিনি ইম্প্ৰুভ হৈছে এইটো এটা ভাল ফলাফল আহিব আমি গম পোৱা মতে মানে আমি ভাৰ্বেলি গম পোৱা মতে এইখিনি হৈছে ইমানখিনি হ'ব লাগে কিন্তু যেনেকুৱা কৈছে যেন হিমছেল্ফ মানে এইটো ইনভেষ্টিগেটিং অৱকাশ সৃষ্টি কৰে শুনক এক মিনিট মই আপোনালোকক এটা কথা কওঁ যেতিয়া আজি লাইভ হৈ আছিল সেই কথাখিনি যেতিয়া হ'ল আপোনালোকে চাওক আজি সামাজিক মাধ্যমত চাওক বা আমাক এই মানুহে কি বুলি সুধিছে যে মুখ্যমন্ত্ৰী যে এই কথাটো ক'লে ইয়ুথ পাৰ্টিত যিহেতু গৈছিল ইয়ুথ পাৰ্টিৰ কোনোবা মানুহে লৈ গৈছিল নেকি কিছুমান মানুহে যিটো ধাৰণা কৰিছে মুখ্যমন্ত্ৰীয়ে কোৱা মতে এজনে হত্যা কৰিছে বুলি কৈছে তো এতিয়া কথা হ'ল যে যদি হত্যা কৰিছে তেনেহ'লে মানুহৰ মনত তেতিয়া ধাৰণা হৈছে 2 নম্বৰত যে সিদ্ধাৰ্থই হত্যা কৰিছে লগত আৰু চাৰিজন আছে যিকেইজনৰ ভিতৰত অমৃত প্ৰভাও হ'ব পাৰে
শেখৰো হ'ব পাৰে বা XYZ কোনোবা কোনোবা হ'ব আবেগৰ পাৰে বস্তুটো চবেই গম পাব। হয়নে নহয় 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 মানুহৰ ধাৰণাটো কথা কৈছোঁ যিকোনো যে মুখ্যমন্ত্ৰীয়ে উলিয়াব যিহেতু আজি বিধানসভাত কৈ দিলে গতিকে ইমানখিনি যদি ক'ব পাৰে সেই কথাটো মই নাজানো কাৰণেহে সুধিছোঁ আপোনালোকক যে নহয় সঠিক দিশত যে অনুসন্ধানটো গৈ আছে মানে ইনকুৱাৰীটো সেইটো আপডেট দিব লাগিব কাৰণ তেওঁলোকে বিচাৰিছে নহয় দিগন্ত মই কৈছোঁ কথাটো হ'ল কেনেকুৱা মই যিটো কথা আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈ আছে এজ লাইক এজ যে তেওঁ হিমছেল্ফ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনোবা এখন সেইটো কথা নক'ব তদন্তই হত্যাকাণ্ড সন্দেহ হৈ এটা ধাৰাই লাগিব যি আমি ইমান তৰ্ক কৰিব নালাগে আমি সকলোৱে ৰাইজে বিচাৰে অসমৰ ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গে নাই পাওক 60 লক্ষ মানুহে মই এটা কথা কৈছোঁ মানে যিটো আজি ক'লে ভাৰতৰত্নৰ ক্ষেত্ৰত সঁচাকৈ এইখন অধিৱেশনতে আপোনালোকে নহয় এইটো আজি যিটো কথা আলোচনা হৈছে ভাৰতত চিৰিয়াছলি হোৱা নাই মই কথা যদি ভাৰতৰত্ন হ'লে গোটেই এটা আনএনিমাছ মানৱ ডেকা এইটো এই অধিৱেশনতে আহিবনে আনএনিমাছ হ'ব লাগিব দিব লাগিব দাদাহঁতৰ কোন আছে না আমাৰ ফালৰ পৰা এইটো থাকিব এইখন অধিৱেশনত আহিব নেকি তেওঁলোকে মই বিএসসি মেম্বাৰ বিএসসিত কথাটো যদি আহে নিশ্চিতভাৱে বিএসসিত আহিলে ক'ব আমি ভাৰতৰত্ন কাক দিম বিএসসিত এই কথাটো অহাৰ লগে লগে সকলো দলৰ যিখিনি ৰিপ্ৰেজেণ্টেটিভ থাকে সবে এছাৰ্ট কৰিব লাগিব এইখিনি এছাৰ্ট কৰাৰ লগে লগে 126 জন এমএলএ কৰি দিয়ে এটা ৰিজলিউশ্যন হ'ব লাগে মই আপোনালোকে ধন্যবাদ জনাইছোঁ মোৰ সময় যিহেতু শেষ হৈছে মই দুখিত মই আপোনালোকক ধন্যবাদ জনাম কাৰণ স্বাভাৱিকতে এটা খুব স্পৰ্শকাতৰ বিষয় আমি কেতিয়াও 1 ঘণ্টা বা 1 ঘণ্টা 15 মিনিট সময়ৰ ভিতৰত আলোকপাত কৰি শেষ কৰিব নোৱাৰোঁ কিন্তু আকৌ কৈছোঁ প্ৰিয় দৰ্শকসকল যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি আৰম্ভ হৈছে শীতকালীন অধিৱেশন স্বাভাৱিকতে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগই আজি অসম বিধানসভাত স্থান পাইছে সকলোৱে জানিব বিচৰা কথাটো আজিও আলোকপাত হৈছে মুখ্যমন্ত্ৰীয়ে সদম্বে আজি ঘোষণা কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল এজনে হত্যা কৰিছে কেইবাজনো লগত সহযোগ কৰিছে আমি এতিয়া অপেক্ষা কৰিছোঁ 8 তাৰিখলৈ বা 10 তাৰিখলৈ সঁচাকৈ কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে আৰু লগতে আমি এইটোও আশা কৰিম যে ভূপেন হাজৰিকাৰ পিছত অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম ধ্ৰুৱতৰা জুবিন গাৰ্গক যদি সঁচাকৈ অসম বিধানসভাই ভাৰতৰত্ন প্ৰদানৰ প্ৰস্তাৱ লয় তেনেহ'লে মই ভাবোঁ অসমবাসীয়ে আন এক সন্মান প্ৰদান কৰা হ'ব এইগৰাকী স্বনামধন্য শিল্পীক বাকী বিচাৰ আপোনালোকে কৰিব আজিৰ অনুষ্ঠান